নমস্কাৰ আৰম্ভ কৰিবলৈ লৈছো বাহনা মহাবিদ্যালয়ৰ বিশেষ অনলাইন অনুষ্ঠান আমাৰ আলোচনাত আমি সপ্তাহত এটা বা দুটা সন্ধ্যা একত্ৰিত হওঁ গুগল মিটৰ জৰিয়তে আৰু আমি ইয়াত ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ উদ্দেশ্যে বিজ্ঞান সাহিত্য ৰাজনীতি অৰ্থনীতি সংস্কৃতি আদি নানা বিষয়ত আলোচনা কৰোঁ আমাৰ আলোচনাত উপস্থিত থাকে আমাৰ দুজন নিমন্ত্ৰিত সমল ব্যক্তি এজনক আমি নিমন্ত্ৰণ জনাও নিমন্ত্ৰিত অতিথি বক্তা হিচাপে আৰু আনজন ব্যক্তিক আমি নিমন্ত্ৰণ জনাও নিমন্ত্ৰিত আলোচক হিচাপে আজিও ইয়াৰ ব্যতিক্ৰম নহয় আজি আমাৰ মাজত উপস্থিত আছে উত্তৰ পূব ভাৰতৰ দুজন অতি পৰিচিত শিল্পী তেখেতলোকৰ সৈতে আজিৰ আলোচনা আগবাঢ়িব আজিৰ আমাৰ আলোচনা খণ্ডটো আঁত ধৰিব বাহনা মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক বিক্ৰম বৰাই মই বিক্ৰম বৰাক আজিৰ অনুষ্ঠান আগবঢ়াই লৈ যাবলৈ অনুৰোধ কৰিছো বিক্ৰম বৰাই প্ৰথমে আজিৰ বিষয়টোৰ বিষয়ে চমুকৈ ক'ব আৰু আমাৰ সমল ব্যক্তি সৈতে সকলক পৰিচিত কৰি দিব বিক্ৰম নমস্কাৰ প্ৰথমে সকলোলৈকে সম্ভাষণ জনাইছো বাহনা মহাবিদ্যালয়ৰ যি আমাৰ আলোচনা প্ৰক্ৰিয়া সেয়া প্ৰায় 1 মাহৰ আগতে আৰম্ভ হৈছিল আৰু ইয়াৰ যোগেদি আমি বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰাৰ প্ৰচেষ্টা কৰিছিলো ভিন বিষয়ৰ ভিন সমল ব্যক্তিৰ সৈতে গতিকে আজিৰ বিষয়টো হৈছে আমাৰ পুতলা নাচৰ সন্দৰ্ভত আৰু তাৰ বাবে আমাৰ লগত আজি আছে দুজনকৈ বিশেষজ্ঞ দুইজনেই উত্তৰ পূব ভাৰতৰ পুতলা নাচৰ ফিল্ডত তেওঁলোকে যথেষ্ট কাম কৰিছে যথেষ্ট গৱেষণা কৰিছে পুতলা নাচৰ বিষয়ে হয়তো আমি সকলোৱে ভালদৰে নাজানিবও পাৰো ময়ো বিশেষভাৱে ভালদৰে নাজানো কিন্তু আমি সকলোৱে পুতলা নাচ দেখিছো বা পুতলা নাচৰ বিষয়ে শুনিছো যদিও বৰ্তমান এই মাধ্যমটো আমি সকলো ঠাইতে দেখিবলৈ নাপাওঁ বৰ্তমান হয়তো হেৰাই যাবলৈ লৈছে আৰু এই হেৰাই যোৱা মাধ্যমটোক আজিৰ যি দুগৰাকী সমল ব্যক্তি আছে তেওঁলোকে সংৰক্ষণ কৰিবলৈ যথেষ্ট প্ৰচেষ্টা চলাইছে পুতলা নাচ প্ৰকৃতাৰ্থত ক'বলৈ গ'লে মানৱ সভ্যতাৰ সমানেই পুৰণি মানৱ সমাজে প্ৰথম যেতিয়া খেতি বাতি কৰি স্থায়ীভাৱে জীৱিকা অৰ্জন কৰিবলৈ লৈছিল তেতিয়াই তেওঁলোকক বিভিন্ন আমোদ প্ৰমোদৰ প্ৰয়োজন হৈছিল আৰু সেই আমোদ প্ৰমোদৰ কাৰণেই তেওঁলোকে প্ৰথম বিভিন্ন ধৰণৰ মাধ্যমৰ সৃষ্টি কৰিছিল তাৰে ভিতৰতে পুতলা নাচো এবিধ অন্যতম বিভিন্ন ঠাইত পুতলা নাচৰ আমি উমান পাওঁ উদাহৰণস্বৰূপে আমি ইজিপ্তৰ পিৰামিডবিলাকত দেখিবলৈ পোৱা গৈছে যে পুতলা নাচৰ বিষয়ে অঁকা আছে বা যিটো ভাৰতৰ হিন্দু সভ্যতা তাতো পুতলা নাচৰ বিষয়ে বহুতো ধ্বংসাৱশেষ পোৱা গৈছে আৰু ভাৰতবৰ্ষ বিশেষকৈ পুতলা নাচ পৃথিৱীৰ প্ৰায় সকলো দেশতে আছে বুলি ক'ব পাৰি ভিন ধৰণে ভিন ৰূপত আৰু ভাৰততো এই পুতলা নাচ অতি চহকী বিশেষকৈ ৰাজস্থান উৰিষ্যা মহাৰাষ্ট্ৰ তামিলনাডু কৰ্ণাটক আৰু বিশেষকৈ অসমত আৰু অসমত আমি জানোৱে সকলো পুতলা নাচৰ কথা মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ দিনৰ পৰা ইয়াৰ প্ৰচলন আছে তাৰ আগতেও আছিলে কালিকা পুৰাণতো পুতলা নাচৰ বিষয়ে উল্লেখ আছে আৰু তাৰ উপৰিও আমি কথাগুৰু চৰিত্ৰত পঢ়িবলৈ পাওঁ যে যেতিয়া শ্ৰীমন্ত শংকৰদেৱ জন্ম হৈছিল তাৰ 22 দিন পাছত তেখেতৰ পিতৃ কুসুম্বৰ শিৰোমণি ভূঞাই এটি পুতলা নাচ এটি ছায়া পুতলা নাচ যিটো শ্বেডো পাপেট ডেন্স বুলি কোৱা হয় তাৰ আয়োজন কৰিছিল সন্তান জন্ম হোৱাৰ আনন্দত আৰু অসমত আমি যিখিনি পুতলা নাচ দেখিবলৈ পাওঁ সেয়া প্ৰায় যিটো ষ্ট্ৰিং পাপেট বুলি কোৱা হয় বা মেৰিঅনেটছ বুলি কোৱা হয় কিন্তু আজিকালি বৰ্তমান নতুন ধৰণৰ পুতলা নাচৰ প্ৰৱৰ্তন হৈছে আৰু এই বিষয়ে ভালদৰে আজি বক্তাই ক'ব আমি দেখিবলৈ পাইছো যে যোৱা কেইবা বছৰ ধৰি পুতলা নাচটো কেইবা দশক ধৰি পুতলা নাচটো কেৱল আমোদ প্ৰমোদ বা বিনোদনৰ এক মাধ্যমে হৈ থকা নাই ইয়াৰ যোগেদি ছ'চিয়েল এৱাৰনেছ অৰ্থাৎ সামাজিক সচেতনতা বা বিভিন্ন ধৰণৰ বাৰ্তা ইত্যাদি প্ৰেৰণ কৰাৰ ইত্যাদি সমাজত জনোৱাৰ প্ৰচেষ্টাও চলোৱা হৈছে বিশেষকৈ আজি আমাৰ যি আলোচক ডিছকাছক দাস ডাঙৰীয়া তেখেতে এই বিষয়ত যথেষ্ট কাম কৰিছে আৰু তাৰ উপৰিও পুতলা নাচক আজিকালি এনে হৈ পৰিছে যে পুতলা নাচ বিভিন্ন অন্য ক্ষেত্ৰত ব্যৱহাৰ হৈছে উদাহৰণস্বৰূপে আজিকালি বৰ্তমান যি এনিমেশ্যন মুভি আমি দেখিবলৈ পাওঁ তাতো ডিজিটেল পাপেট্ৰিৰ জৰিয়তে মোশ্যন কেপচাৰ কৰা হয় এনিমেশ্যন কৰা হয় বা ছুপাৰ মেৰিঅনেশ্যন কৰা হয় গতিকে পুতলা নাচ কেৱল এটা সীমাবদ্ধ মাধ্যম হৈ থকা নাই অতি বিশাল বৈচিত্ৰ্যপূৰ্ণ মাধ্যম হৈ পৰিছে আৰু এই বৈচিত্ৰ্যৰ বাবে পুতলা নাচক আমি বহুত ক্ষেত্ৰত আমি কমপ্লিট আৰ্ট বুলি ক'ব পাৰোঁ অৰ্থাৎ সম্পূৰ্ণ কলা কাৰণ
অন্যান্য নাটক বা চিনেমা আদি মাধ্যমত আমি দেখিবলৈ পাওঁ যে পৰিচালক যি স্ক্ৰিপ্ট ৰাইটাৰ বা যিসকল অভিনেতা তেওঁলোক ভিন ভিন হয়, কিন্তু পুতলা নাচৰ ক্ষেত্ৰত একেজন ব্যক্তিয়ে বা একেগৰাকী ব্যক্তিয়ে স্ক্ৰিপ্টটো লিখে, পৰিচালনাও কৰে, কেতিয়াবা পুতলা নিৰ্মাণো কৰে আৰু সেই পুতলা নাচ পৰিৱেশনৰ কামো কৰে। গতিকে পুতলা নাচৰ বহুত ক্ষেত্ৰত কমপ্লিট আৰ্ট বুলি ক'ব পাৰোঁ বা পুতলা নাচ পৰিৱেশন কৰা সকলো কমপ্লিট আৰ্টিষ্ট বুলি ক'ব পাৰোঁ। গতিকে আমাৰ মাজত আজি দুজন তেনেধৰণৰ অতি বিশেষজ্ঞ ব্যক্তি আছে। প্ৰথম তেওঁলোকক পৰিচয় কৰাই দিব বিচাৰিছোঁ মই। আজি আমাৰ বক্তা হ'ল, নিৰ্দিষ্ট বক্তা হ'ল ৰীতা শৰ্মা। তেখেত এগৰাকী বিশিষ্ট গৱেষিকা, থিয়েটাৰ আৰ্টিষ্ট আৰু লগতে অভিনেত্ৰী। তেখেতে সুৰজিত একাডেমী নামৰ এটি অনুষ্ঠানৰ যোগেদি পুতলা নাচৰ পৰিৱেশন, প্ৰশিক্ষণ ইত্যাদিৰ সন্দৰ্ভত যথেষ্ট কাম কৰি আহিছে। তাৰ বাহিৰেও পুতলা নাচৰ বিষয়ত তেখেতে যথেষ্ট গৱেষণা কৰিছে। বিভিন্ন ধৰণৰ তেখেতৰ পাব্লিকেশ্যনছো আছে এই সন্দৰ্ভত আৰু বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় কিতাপো লাভ কৰিছে। উদাহৰণস্বৰূপে মিনিষ্ট্ৰী অফ কালচাৰ, সংগীত নাটক একাডেমী ইত্যাদিৰ পৰা ইত্যাদিৰ সৈতে তেখেত জড়িত। আৰু তাৰ উপৰিও তেখেতে বিভিন্ন ধৰণৰ ইনোভেটিভ মাধ্যমৰ যোগেদি পুতলা নাচৰ পৰিৱেশনৰ প্ৰচেষ্টা কৰি আছে। উদাহৰণস্বৰূপে মই জানিব পাৰিছোঁ তেখেতে মেগনেটিক পাপেটৰ বিষয়ে যথেষ্ট চিন্তা চৰ্চা কৰিছে। তাৰ উপৰিও তেখেতে পুতলা নাচৰ যোগেদি কেনেদৰে শিক্ষাদান ব্যৱস্থাত পৰিৱৰ্তন আনিব পাৰি সেই বিষয়েও চিন্তা চৰ্চা কৰিছে। গতিকে আমি আজি আশা কৰোঁ তেখেতৰ পৰা আমি বহুত এই বিষয়ে জানিব পাৰিম, বহুত নতুন কথা শিকিব পাৰিম। আৰু আজি আমাৰ আলোচক হিচাপে আছে প্ৰবীণাংকু দাস ডাঙৰীয়া। তেখেত পেছাৰ ফালৰ পৰা চাবলৈ গ'লে তেখেত আগৰতলা দূৰদৰ্শন কেন্দ্ৰৰ বিষয়া, কিন্তু পুতলা নাচৰ ক্ষেত্ৰত তেখেতে যথেষ্ট কাম কৰিছে। 2016 চনত তেখেতে অতি খ্যাতিসম্পন্ন সংগীত নাটক একাডেমী লাভ কৰিছে। আৰু তেখেতৰ পিতৃ 1956 চনত ত্ৰিপুৰা পপেট থিয়েটাৰ TPT নামৰ এটা অনুষ্ঠানৰ সূচনা কৰিছিল, যাৰ যোগেদি তেওঁলোকে বিভিন্ন ধৰণৰ সামাজিক বাৰ্তা, সামাজিক সচেতনতা সৃষ্টি কৰিব চেষ্টা কৰিছে পুতলা নাচৰ মাধ্যমেৰে। আৰু তেখেতে অতি বৈচিত্ৰ্যপূৰ্ণভাৱে বিভিন্ন ধৰণৰ নতুন নতুন মাধ্যমক পুতলা নাচৰ যোগেদি ৰাইজৰ আগত দাঙি ধৰিছে। কেতিয়াবা হয়তো লোক সংস্কৃতি আনিছে পুতলা নাচলৈ, কেতিয়াবা ছায়েন্স ফিকশ্যন আনিছে, বা কেতিয়াবা ৰবীন্দ্ৰনাথৰ বিসৰ্জনৰ দৰে নাটকো পুতলা নাচৰ জৰিয়তে প্ৰতিষ্ঠাপনৰ চেষ্টা কৰিছে। তাৰোপৰি তেখেতে বিভিন্ন ধৰণৰ বিষয় যেনে ৰাগিয়াল দ্ৰব্যৰ বিৰুদ্ধে বা যৌতুক প্ৰথাৰ বিৰুদ্ধে বা প্ৰাপ্তবয়স্কৰ শিক্ষাৰ বাবে পুতলা নাচৰ জৰিয়তে সচেতনতা সৃষ্টিৰ যথেষ্ট প্ৰচেষ্টা কৰিছে। আৰু মই আশা কৰোঁ আজি তেখেতৰ পৰা এই বিষয়ে আমি জানিব পাৰিম। তাৰ উপৰিও শেহতীয়াভাৱে তেখেতে COVID-19ৰ ক্ষেত্ৰত যি ছ'চিয়েল ডিষ্টেঞ্চিঙৰ বাবে মানুহৰ মাজত সচেতনতা আনিবৰ বাবে পুতলা নাচৰ যোগেদি এক প্ৰচেষ্টা চলাইছে। গতিকে মই এতিয়া আজি অনুষ্ঠান আৰম্ভ কৰাৰ বাবে নিৰ্দিষ্ট বক্তা ৰীতা দাস বাইদেউক অনুৰোধ জনাইছোঁ যে তেখেতে আমাক পুতলা নাচৰ বিষয়ে থুলমূলকৈ হ'লেও যথেষ্ট আমাক জানিবলৈ যাতে। নমস্কাৰ। বাসনা মহাবিদ্যালয়ৰ বিশেষ অনলাইন অনুষ্ঠানত উপস্থিত সমূহ দৰ্শককে স্বাগতম জনাইছো। ভাৰতৰ পুতলা নাচ সংস্কৃতি, প্ৰদৰ্শন আৰু পৰ্যালোচনা সম্পৰ্কে আলোচনা পতাৰ বাবে আৰু এই আলোচনাত মোক নিমন্ত্ৰিত বক্তা হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে বাসনা মহাবিদ্যালয়ৰ উদ্যোক্তা সকললৈ মই ধন্যবাদ জনালো। আমি যদি ভাৰতৰ ইতিহাসলৈ চাওঁ, তেনেহলে আমি দেখা পাওঁ কি ভাৰতত পুতলা নাচৰ উল্লেখ সৰ্বপ্ৰথম খ্ৰীষ্টপূৰ্ব 9ম শতাব্দীৰ মহাভাৰত মহাকাব্যত দেখিবলৈ পোৱা যায়। পুতলা নাচ ইংৰাজীত পাপেট্ৰি, আৰু এই পাপেট্ৰি শব্দটো লেটিন শব্দ পুপাৰ পৰা আহিছে, PUPA, পুপা, পুপাৰ শব্দৰ পৰা আহিছে। এই পুপা শব্দৰ অৰ্থ হ'ল দল, অৰ্থাৎ পুতলা। গতিকে সংস্কৃতত পুতলাক পুত্তলিকা বা পুত্তিকা বুলি কোৱা হয়। আৰু পুত্তলিকা বা পুত্তিকা শব্দৰ অৰ্থ পুত্ৰ, এই পুত্ৰ পদৰ পৰা পুত্তলিকা বা পুত্তিকা শব্দ আহিছে। গতিকে এই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিম যে এই যে পুত্ৰ, যিটো মই পুত্ৰৰ কথা ক'লো, অৰ্থাৎ মানে পুতলা নাচৰ লগত জড়িত হৈ থকা যিসমূহ শিল্পী আছে, তেওঁলোকৰ কাৰণে পুতলা হৈছে তেওঁলোকৰ পুত্ৰ, তেওঁলোকৰ সন্তান। আমি যেনেকৈ নিজৰ সন্তানক কোলখালি ডাঙৰ দীঘল কৰো,
মৰম আদৰ যত্ন দি ৰাখো, তেনেকৈ পুতলা নাচৰ লগত জড়িত হৈ থকা আটাইকেইজন শিল্পীয়ে নিজৰ পুতলাক তেনেধৰণেই ব্যৱহাৰ কৰে। যেনেকৈ ধৰক মাকে নিজৰ সন্তানক 9 মাহ গৰ্ভত ৰাখি জন্ম দিয়ে আৰু গৰ্ভধাৰণ কৰাৰ প্ৰথম দিনাৰ পৰাই এটি সুস্থ আৰু সবল শিশু জন্ম দিয়াৰ কামনাৰে প্ৰতিদিনেই কষ্ট আৰু যত্নেৰে শিশুটোক এটা সম্পূৰ্ণ ৰূপ দিয়াৰ বাবে চেষ্টা কৰে। ঠিক সেই ধৰণে আমি যেতিয়া পুতলা নাচৰ বিভিন্ন কৰ্মশালা পাতো, তাতে দেখিবলৈ পাওঁ যে ছাত্ৰ-ছাত্ৰী সকলে প্ৰথম দিনাৰ পৰাই যেতিয়া তেওঁলোকৰ হাতত আমি পুতলা তৈয়াৰ কৰাৰ বাবে সামগ্ৰীখিনি আমি তুলি দিওঁ, সেই প্ৰথম দিনাৰ পৰাই তেওঁলোকে কি কৰে, পুতলা সমূহক তাৰমানে বহুত যত্নৰে বহুত কষ্টৰে এটা সম্পূৰ্ণ পুতলাৰ ৰূপ দিবলৈ চেষ্টা কৰে, এটা সম্পূৰ্ণ ৰূপ দিবলৈ চেষ্টা কৰে। গতিকে এই ক্ষেত্ৰত পুতলা নাচৰ লগত জড়িত হৈ থকা শিল্পী আৰু পুতলাৰ লগত এটা নিবিড় সম্পৰ্ক আছে। বিভিন্ন ধৰণৰ ৱৰ্কশ্বপ সমূহত মই এইটো প্ৰত্যক্ষ কৰিলো যে এনেকুৱা ধৰণৰ এটা সম্পৰ্ক গঢ়ি উঠে যে মানে যেতিয়া ৱৰ্কশ্বপ শেষ হৈ যায়, তাৰ পিছত সেই ল'ৰা-ছোৱালী খিনি কান্দিব ধৰে, তেওঁলোকক পুতলাটো লাগে, মানে এনেকুৱা ধৰণৰ এটা সম্পৰ্ক গঢ়ি উঠে। তাৰমানে এটা থাৰ্মকল লোৱাৰ পাছত সেই থাৰ্মকলক ভাজি চাফা কৰি তাত চকু, কাণ, নাক বহুৱাই দিয়ে। পুতলাটো মুখখন সাজি উঠাৰ পিছত তাৰ গোটেই শৰীৰটো সজাৰ কাম আৰম্ভ হয়। হোৱাৰ পাছত হাত ভৰিবোৰ আমি কাঠেৰে অথবা পুৰণা পেলনীয়া কাপোৰেৰে বা কপাহেৰে আমি হাতবোৰ চিলাই লৈ সেইটো গাৰ লগত যেতিয়া মানে সংযোগ কৰো আৰু সেই পুতলা সমূহক হেঙুল হাইঠাল দি যিয়ে ৰং প্ৰলেপ সানি ধুনীয়াকৈ পুতলা খিনি সজাই তোলা হয়। আৰু তাৰ পিছত যেনেকৈ ধৰক শিশুসকলক দেউতাকে বা মাকে যেনেকৈ হাতৰ আঙুলি ধৰি খোজ কাঢ়িবলৈ শিকায়, ঠিক তেনেকৈ আমিও পুতলাক কি কৰো, পুতলাক ৰছীৰে বান্ধি লৈ এখোজ দুখোজকৈ পুতলাসমূহ সঞ্চালন কৰিবলৈ শিকাও। গতিকে পুতলা নাচৰ শিল্পীসকলৰ লগত, শিল্পীসকল বুলিয়ে মই নকওঁ, আনকি পুতলা শিকিবলৈ অহা ছাত্ৰ-ছাত্ৰী সকলৰ লগতো পুতলাৰ এক নিবিড় এটা সম্পৰ্ক এটা থাকে, এটা মধুৰ সম্পৰ্ক এটা থাকে। আৰু সেই সম্পৰ্কটো যেতিয়াই থাকিব তেতিয়াহে তাৰমানে পুতলাসমূহ সুন্দৰকে সঞ্চালন কৰিব পাৰিব আৰু সুন্দৰকে পৰিবেশনো কৰিব পাৰিব। ভাৰতৰ বিভিন্ন ঠাইত পুতলা নাচৰ পৰম্পৰা চলি আহিছে। ৰাজস্থানত, মহাৰাষ্ট্ৰ, কৰ্ণাটকা, কেৰেলা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, ৱেষ্ট বেংগল, ত্ৰিপুৰা, মণিপুৰ, অসম, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশত এই 13খন ৰাজ্যত বৰ্তমানেও পুতলা নাচ প্ৰচলন আছে। আৰু এই 13খন ৰাজ্যত বিভিন্ন ধৰণৰ পুতলাৰ প্ৰচলন থকা দেখা পোৱা যায়। পৰম্পৰাগত ভাৱে 4 ধৰণৰ পুতলা নাচৰ মানে প্ৰচলন আছে। এই 4 ধৰণৰ পুতলাৰ ভিতৰত হৈছে সূতা পুতলা অৰ্থাৎ ষ্ট্ৰিং পাপেট, তাৰপিছত লাঠি পুতলা অৰ্থাৎ ৰড পাপেট, চাহ পুতলা অৰ্থাৎ শ্বেডো পাপেট আৰু হাত পুতলা অৰ্থাৎ গ্লভ পাপেট। আৰু এই পুতলাসমূহ অলপ মই দেখুৱাই দিলেহে চাগে ধৰিব পাৰিব। আৰু প্ৰথমতে পুতলাৰ মই তৈয়াৰ কৰা প্ৰচেছৰ বিষয়ে মই অলপমান ক'ব বিচাৰিম। আমাৰ যিটো অসমত পুতলা নাচৰ ব্যৱস্থা আছে, যিটো পুতলাৰ প্ৰচলন হয়, সেইটো হৈছে সূতা পুতলা। আৰু এই সূতা পুতলাৰ কথা তাৰমানে বহুত আগৰ পৰাই খ্ৰীষ্টীয় 100 শতিকাত কালিকা পুৰাণত পুতলা নাচৰ বিষয়ে উল্লেখ আছে। গতিকে এই সূতা পুতলাসমূহ আমাৰ অসমত বিশেষকৈ কুহিলাৰে তৈয়াৰ কৰা হয়। আৰু এই কুহিলাসমূহ যিবোৰ মানে সৰু সৰু চাইজৰহে থাকে, খুব ডাঙৰ কুহিলা পোৱা নাযায়। সৰু সৰু চাইজৰ কুহিলাবোৰ কি হয়, একলগ কৰি তাক বান্ধি লয়। মই এটা দেখাব বিচাৰিম। এই পুতলাটো মই এই পুতলাটোৰ কুহিলা মই দেখাব বিচাৰিছো। কেনেকৈ তাৰমানে সেই কুহিলাবোৰ কাটি তাক বান্ধি লৈ
এইটো দেখিছেনে নাই মই ধৰিব পৰা নাই। দেখা পাইছো। পাইছে নে? দেখা পাইছে ন? এই কুহিলা, এইবোৰ কুহিলা, এইবোৰ সৰু সৰু কুহিলা, আৰু এই কুহিলা সমূহক এইটো মানে শৰীৰৰ চেপ দিবৰ কাৰণে এই কুহিলা সমূহৰ শৰীৰৰ চেপতে এক ফুট দীঘলকে এই কুহিলা সমূহক কাটি লৈ এই কুহিলা সমূহ বান্ধি লওঁ। তাৰ পিছত আৰু এই মূৰৰ কাৰণেও ঠিক সেই একেই কুহিলা মূৰৰ কাৰণেও সেই মূৰৰ এইখিনি চেপতে মানে সেই সৰু সৰু কুহিলা খিনি কাটি তাৰপিছত তাক প্ৰথমতে বান্ধি লোৱা হয়। কুহিলা খিনি বান্ধা হোৱাৰ পিছত তাতে আঠালেটীয়া মাটি লগাই দি পুতলাৰ চকু, কাণ, নাক বোৰ তৈয়াৰ কৰা হয়। তাৰপিছত সেই আঠালেটীয়া মাটি দিয়াৰ পাছত তাতে মাৰ্কিন কাপোৰ, কপাহী কাপোৰ যিটো আমাৰ এই কপাহী কাপোৰ সৰু সৰুকে কাটি লয়। এইখিনি চাইজত কপাহী কাপোৰ সৰু সৰুকে কাটি লয়। সেইটো সেই আঠালেটীয়া মাটিত থৈ তাৰ পিছত আৰু সেই কাপোৰটো পুতলাৰ মুখত আৰু পুতলাৰ শৰীৰত লগাই দিয়া হয়। তাৰ পিছত সেই পুতলাক শুকাবলৈ দিয়া হয়। আৰু এই পুতলা সমূহৰ যিটো মানে হাত, হাতৰ এই অংশটো কুহিলাৰে কৰা। ডিছকানেক্টেড হৈ গৈছে। হয়তো নেটৱৰ্কৰ সমস্যা। এইখিনি যেতিয়া শুকাই যায়, শুকোৱা হোৱাৰ পিছত তাক আনি তাৰ ওপৰত ৰং সানি দিয়া হয়। আৰু এই ৰঙৰো বহুত খিনিয়ে কথা আছে, মানে কেৰেক্টাৰ ৱাইজ চৰিত্ৰ অনুসৰিয়ে সেই ৰংসমূহ সানি দিয়া হয়। ধৰক ৰাক্ষসৰ কেৰেক্টাৰ এটা দেখাবলগীয়া হৈছে, তেনেহলে সেই ৰাক্ষসৰ কেৰেক্টাৰত বিশেষকৈ কলা ৰং বা একদম গাঢ় সেউজীয়া ৰং সেই ৰাক্ষসৰ কেৰেক্টাৰত, ৰাক্ষসৰ চৰিত্ৰত দিয়া হয়। আৰু যিটো আমাৰ নীলা ৰং, পাতল নীলা ৰং, সেই পাতল নীলা ৰং ৰামৰ চৰিত্ৰ হওক সেইবোৰত পাতল নীলা ৰং দিয়া হয়। আৰু এই ৰংটোনো কিয় গাঢ় সেউজীয়া, কিয়নো পাতল নীলা ৰং দিয়া হয়, সেইটোৰ ওপৰতো বহুত খিনিয়ে কথা আছে। মই এতিয়া এইটো আলোচনাত মই কবলৈ নাযাওঁ। তাৰপিছত পিছৰ কথালৈ গৈছো। তাৰপিছত এইটো হৈছে আমাৰ সূতা পুতলা। আৰু এই সূতা পুতলা সমূহৰ যিটো মই পুতলাত দেখুৱালো, এই পুতলাৰ যিটো আপোনালোকে পোচাক দেখা পাইছে, সেই পোচাক সমূহৰ মিল কিন্তু ভাওনাৰ যিবোৰ চৰিত্ৰ আছে, সেই চৰিত্ৰসমূহৰ লগত এই পোচাকৰ মিল আছে। আৰু এইটো এটা কথাৰ কাৰণেই হয়, ভাৰতৰ যিটো মই কলো 13খন ৰাজ্যত বিভিন্ন ধৰণৰ পুতলাৰ প্ৰচলন আছে। আৰু বিভিন্ন ধৰণৰ পুতলাৰ প্ৰচলন আছে, আৰু এই পুতলাৰ কাহিনী সমূহো বিভিন্ন ধৰণৰ। আৰু এই পুতলাৰ কাহিনী সমূহ হওক, পুতলা তৈয়াৰ কৰা প্ৰচেছ হওক, পুতলাক ৰং দিয়াৰ প্ৰচেছ হওক, এই গোটেইখিনি এটা কথাৰ ওপৰতে ডিপেণ্ড কৰে, সেইটো সেই ঠাইৰ সেই পৰিৱেশৰ ওপৰত ডিপেণ্ড কৰে, সেই ঠাইৰ ইতিহাসৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে আমি এতিয়া যদি ৰাজস্থানৰ কথা কওঁ, তেনেহলে ৰাজস্থানৰ ইতিহাসত আমি কি দেখো, বেছিকৈ ৰজা মহাৰাজাৰ বীৰত্বৰ কথা আমি দেখিবলৈ পাওঁ। গতিকে ৰাজস্থানৰ পুতলাসমূহ আকৌ ৰজা মহাৰাজা তেনেকুৱা ধৰণৰ পুতলাসমূহ বেছিকৈ হয়। আৰু আমি আমাৰ ইয়াতে আমাৰ অসমত বেছিভাগ পৌৰাণিক কাহিনীসমূহ, যেনেকুৱা ধৰক ৰামায়ণ হওক, বেউলা লক্ষীন্ধৰ, ৰজা হৰিশ্চন্দ্ৰ, এনেকুৱা ধৰণৰ কিছুমান কাহিনী পুতলা নাচৰ জৰিয়তে পৰিবেশন কৰা হয়। গতিকে সেই পুতলাৰ চৰিত্ৰসমূহো সেই তেনেকুৱা ধৰণৰে হয়, যিটো পৌৰাণিক কাহিনীৰ চৰিত্ৰসমূহ। তাৰোপৰি পৌৰাণিক কাহিনীৰ উপৰিও বুৰঞ্জীমূলক কিছুমান কাহিনীও পুতলা নাচৰ মাধ্যমেৰে দেখুওৱা হয়। বুৰঞ্জীমূলক কাহিনীসমূহৰ ভিতৰত সতী জয়মতী, তাৰপিছত অসম বুৰঞ্জীৰ ওপৰতো দেখুওৱা হয়। আৰু সামাজিক কিছুমান কাহিনী, যেনেকুৱা ধৰক কাৰ্গিলৰ যুদ্ধৰ ওপৰতো পুতলা তৈয়াৰ কৰি পুতলা নাট পৰিবেশন কৰা হয়। আৰু
বৰ্তমান সময়ত সামাজিক সচেতনতামূলক কিছুমান কাহিনীৰ ওপৰত পুতলা নাচৰ পৰিবেশন কৰা বা পুতলা নাচ তৈয়াৰ কৰা দেখা পোৱা যায়। গতিকে মই পুতলাৰ 4 ধৰণৰ পুতলাৰ কথা ক'লো। প্ৰথমটো মই দেখুৱালো, এইটো ষ্ট্ৰিং পাপেট সূতা পুতলা, আৰু কেনেকৈ তৈয়াৰ কৰে তৈয়াৰৰ পদ্ধতি মই কিছু আভাস দিলো আপোনালোকক। ষ্ট্ৰিং পাপেটৰ মই আৰু এটা দেখুৱাইছো, এইটো দেখিছেনে? হয় দেখিছো। এইটো সূতা পুতলা। এইটো হাতত দুটা সূতা আছে, এইটো হাতত দুডাল সূতা বান্ধি থোৱা আছে, তাৰপিছত ভৰিৰ কাৰণে দুডাল সূতা বান্ধি থোৱা আছে। মই অলপ বহুত দিছো, আপোনালোকে হয়তো ভালদৰে দেখিব। হাতত দুডাল সূতা বান্ধি থোৱা আছে, আৰু এই পুতলাত ভৰিতো দুডাল সূতা বান্ধি থোৱা আছে, আৰু এই মূৰৰ লৰচৰৰ কাৰণে, এই মূৰটো লৰচৰ কৰিবৰ কাৰণে মূৰত দুডাল সূতা বান্ধি থোৱা আছে, আৰু ডিঙিৰ পৰা যিটো শৰীৰলৈ চল্ডাৰলৈ যাতে সোমাই দিয়া আছে, যাতে মূৰটো মানে লৰচৰ কৰিব পাৰি। এইটো জইন নাই, এইটো ফিক্স মানে কৰা হোৱা নাই। কিন্তু যিটো আগৰ আমি বহুত পুৰণি পুতলাবোৰ দেখিছো, সেই পুৰণি পুতলাবোৰত কি হয়, এইটো ফিক্স থাকে। এতিয়া তাৰমানে এইটো ফিক্স নকৰে, যাতে পুতলাৰ মুভমেন্টটো সুন্দৰকে আহে, সেইটোৰ কাৰণে। তাৰ পাছত আকৌ পিছফালে কঁকালৰ পৰা এটা সূতা বান্ধি থোৱা আছে, এইটো পিছফালৰ কঁকালৰ পৰা এডাল সূতা বান্ধি থোৱা আছে, যাতে এই পুতলাসমূহ ধুনীয়াকে ধৰি ৰাখিব পাৰি। আৰু এই সূতা পুতলাৰ পিছত মই কৈছো যে লাঠি পুতলা, অৰ্থাৎ ৰড পাপেট। ৰড পাপেট মই আপোনালোকক দেখুৱাও। এইটো হৈছে লাঠি পুতলা, ৰড পাপেট। দেখিছেনে বাৰু? এইটো হৈছে লাঠি পুতলা, আৰু এই পুতলাৰ সঞ্চালনৰ বাবে মই ফালৰ পৰা দেখুৱাই দিছো। এই পুতলাৰ সঞ্চালনৰ বাবে এইটো এটা লাঠি, এটা চুটি লাঠি, এটা চুটি লাঠি দেখা পাইছে, আৰু এটা দীঘল লাঠি দেখিছে। এই চুটি লাঠিৰ লৰাই দিলে এই মূৰৰ সঞ্চালন হয়। এই মূৰৰ সঞ্চালনৰ বাবে এই চুটি লাঠিটো, আৰু এই দীঘল যিটো লাঠি আপোনালোকে দেখা পাইছে মাৰিডাল, সেই মাৰিৰে পুতলাটো ষ্টেন কৰি ধৰি ৰাখিব। যেনেকৈ ধৰক আমি সূতা পুতলত আমি কি কৰিছো, সূতাৰে পুতলাসমূহ সঞ্চালন কৰিছো। কিন্তু এইটো ৰড পাপেটত, এইটো লাঠি পুতলত আমি কি কৰিছো, লাঠিৰে পুতলাসমূহ সঞ্চালন কৰিছো। এই হাততো এইটো লাঠি আছে, এই লাঠিৰে পুতলাসমূহ সঞ্চালন কৰিছো। আৰু এইটো মূৰটো তৈয়াৰ কৰাৰ কাৰণে ইয়াতে পেপাৰ মেচিন, যিটো পেপাৰ কাগজ ৩-৪ দিন পানীত থৈ সেইটো পচাই লোৱাৰ পাছত, তাৰ পাছত তাতে ফেভিকল দি আৰু মেথি গুটি দিব লাগে, যাতে পুতলা নষ্ট হৈ নাযায়। মেথি গুটি দি সেইটো ভালদৰে মাৰিব লাগে। তাৰপিছত মাৰি উঠাৰ পিছত সেইটোৰে তাৰমানে মূৰটো এইটো তৈয়াৰ কৰা গৈছে। আৰু এই ভিতৰত যিটো মানে বডিটো, শৰীৰটো, সেইটো হৈছে প্লাই বৰ্ডৰ, আৰু ভিতৰৰ ফালে ফুফুলা আছে। ভিতৰতো দেখা নাপাব, ভিতৰৰ ফালে এইটো ফুফুলা আছে। তাৰপিছত মই চাহ পুতলাৰ কথা কলো। চাহ পুতলাসমূহ এনেকুৱা ধৰণৰ, পিছফালে এইটো বেকগ্ৰাউণ্ড দেখিছে আপোনালোকে, এইটো বেকগ্ৰাউণ্ড দেখিছে চাগে। চাহ পুতলা সমূহত কি হয়, এনেকুৱা বগা এটা বেকগ্ৰাউণ্ড থাকে, মানে বগা কাপোৰ থাকে আগফালে। এইটো বগা, মই কাগজ মাৰি থৈছো। এইটো বগা কাপোৰ থাকে আগফালে, আৰু পুতলাসমূহ ফ্লেট থাকে এনেকুৱা ধৰণৰ। এইবোৰ পুতলা, এইটো আমি মহাত্মা গান্ধীৰ ওপৰত নাটক এখন কৰিছিলো। এই পুতলাসমূহ ফ্লেট থাকে, আৰু পুতলাসমূহ বিশেষকৈ ছাগলীৰ ছালেৰে তৈয়াৰ কৰা হয়। এই পুতলাসমূহক আমি যেনেকৈ সূতা পুতলা বা লাঠি পুতলা, যিটো আমি পুতলাটো দেখা পাওঁ, তেনেকুৱা আমি চাহ পুতলাত কি হয়, আকৌ আমি ডাইৰেক্ট পুতলাটো দেখা নাপাওঁ, কেৱল পুতলাৰ চাহটোহে আমি দেখা পাওঁ।
গতিকে সৰু এটা মহাত্মা গান্ধীৰ উন্নত এখন সেইখন অলপমান মই কৰি দেখুৱাই দিছো, তেতিয়া হয়তো আপোনালোকে ধৰিব পাৰিব। চাহ পুতলাৰ প্ৰচলন ভাৰতৰ উৰিষ্যাত, অন্ধ্ৰপ্ৰদেশত, কেৰেলাত বিশেষভাৱে প্ৰচলন আছে। অলপ সময়ৰ কাৰণে লাইটটো বন্ধ কৰি দিব পাৰিলে ভাল আছে। अच्छा आंदोलन होगा, एक आध्यात्मिक आंदोलन, एक विशुद्धिकरण और प्रायश्चित्तकरण का प्रक्रिया। इस साल 1919 के 6 अप्रैल को हड़ताल कार्यक्रम के साथ सत्याग्रह आंदोलन शुरू होगा। सब लोग अपना व्यापार छोड़कर सिर्फ अनशन और प्रार्थना करेंगे, कोई काम नहीं चलेगा। এইটো হৈছে চাহ পুতলা। এই পুতলাটো ছাগলীৰ চালেৰে তৈয়াৰ কৰা গৈছে, আৰু এই পুতলাটো এতিয়াতো আমি কাগজৰো তৈয়াৰ কৰো, কিন্তু কাগজত এটা প্ৰব্লেম কি থাকে, যেনে পুতলাটো আমি যিটো ৰং দিছো সেই ৰংটো দেখা পোৱা নহয়, কিন্তু এইটো ছাগলীৰ ছাল হোৱাৰ ছালৰ প্ৰচেছিং কৰিব লাগে। প্ৰচেছিং কৰাৰ পাছত সেই ছালটো কোমল হৈ যায়, আৰু ছালটো কি হয়, ট্ৰান্সপাৰেণ্ট হৈ যায়। সেই পিছফালৰ পৰা যেতিয়া মানে লাইট মৰা হয়, তেতিয়া লাইটৰ পোহৰ গৈ সেই পুতলাটো খুন্দা মাৰে, আৰু সেই পুতলাৰ চাহটো আমি এই হোৱাইট স্ক্ৰীণত দেখিবলৈ পাওঁ। এইটো হ'ল আপোনাৰ চাহ পুতলা। তাৰপিছত হৈছে মই কৈছো যে গ্লভ পাপেট, হাত পুতলা। হাত পুতলা, এইটো হৈছে হাত পুতলা। এইটো হাতৰ 3টা আঙুলিৰে তিনিটা কিছু হয়তো নেটৱৰ্কৰ সমস্যা হৈছে। নেটৱৰ্কৰ সমস্যাৰ বাবে তেখেতৰ লগত সংযোগ দিয়া হৈছে। আজি আমি প্ৰমাণ পাইছো, এইটো পুনৰ নেটৱৰ্ক কৰি আহিব। পুতলাসমূহ সঞ্চালন কৰা হয়। মই দেখুৱাই দিছো এই 3টা আঙুলিৰে। বিনীতা, শুনা পাইছানে? ডিসকানেক্টেড হৈ গৈছে। हेलो एडमिन, कोई प्रॉब्लम? सर नेटवर्क का इशू लगता है।
মোক কন্টেক্ট নেটৱৰ্কৰ সমস্যাৰ কাৰণে ডিছকানেক্ট হৈ গৈছিলে পংকজ শুনিছো বাইদেউ নহলে দাস ছাৰে ফোন কৰিলো আকৌ বিনিতাই ক'ব এতিয়া দাস ছাৰক অকমান হেৰি কৰিবলৈ কোৱা নে কি হয় বিনিতা আহিছে বিনিতা হয় আহিছে বিনিতা অডিঅ ভিডিঅ মিউট আছে আহিছে ন দুটা ডিভাইচ থাকে দিগদাৰ হ'ব ঠিক আছে আহিছেনে ওচৰত দুটা ডিভাইচ যদি লৈ লোৱা মাতটো ইকো কৰিব হয় নেকি এতিয়া ঠিকে আহি আছেনে এতিয়া ভিডিঅ'টো আহিছেনে নাই হয় আহিছে ঠিকে আছে আহিছে ন আহিছে মাতটো আহিছে গতিকে মই নহয় কিন্তু ইকো কৰিছে তুমি মোবাইলটো আঁতৰাই মোবাইলটো ইয়াতে ওচৰত নাই এইটো মোবাইলটো যদি আপোনাৰ মাইক্ৰফোন দুটা ডিভাইচ আছে নি বাৰু আৰু কাৰোবাৰ ওচৰতে লাগি মোবাইলটো আঁতৰাই দিছো বা ওচৰত থকা মোবাইল হয় এতিয়া শুনা পোৱা গৈছে ঠিক আছে ন এতিয়া হয় শুনা গৈছে তুমি দুটা ক্ৰমত কি হৈছে নিচোন দুটা ক্ৰমত খোলা নাই দুটা টেব নে খুলি আছে নিশ্চয় ওপৰত ব্ৰাউজাৰ ইয়াতে দুটা ক্ৰমত খোলা আছে হেল্ল' চেক হেল্ল' মই শুনি আছো কোৱাচোন আহিছেনে এইবাৰ মই দেখা পাই আছো মাতটো আহিছে পাইছানে হয় আহিছে ঠিক আছে গতিকে শেষত মই সেইটো ব্লক পাপেটৰ কথা ক'ব ওলাইছিলোঁ গতিকে এইটো হৈছে ব্লক পাপেট আৰু এই পুতলাটো বনোৱা মানে তেনেই সহজ এই পুতলাটো পেলনীয়া সামগ্ৰীৰে পুতলাটো তৈয়াৰ কৰা হয় আৰু এই পুতলাটোৰ যিটো মূৰটো আপোনালোকে ইয়াতে দেখিবলৈ পাইছে এই মূৰটো মোজাৰ সহায়ত তৈয়াৰ কৰা গৈছে মোজাৰ ভিতৰত কটন ভৰাই দি তাৰপিছত ইয়াতে বন্ধ কৰি দি তাৰপিছত নাকটো আমি চিলাই কৰি দি তেনেকৈ নাকৰ চেপটো দিয়া গৈছে আৰু কাণটো চিলাই কৰি কাণৰ চেপটো দিয়া গৈছে আৰু চকুটো এইটো ঊল সূতাৰে চিলাই কৰি চকুটো ওলাই দিয়া গৈছে আৰু যেতিয়া নতুন ল'ৰা ছোৱালী আহে আমাৰ মাজত শিকিবলৈ তেতিয়া সেই নতুন ল'ৰা ছোৱালীক আমি আঁকি লৈ তেওঁলোকক ইয়াতে মানে পেষ্ট কৰিবলৈ দিওঁ তেনেকুৱা আৰু এইটো যিটো পুতলাৰ বডি আপোনালোকে দেখা পাইছে এই বডিটো হৈছে হেৰি কটনৰ কাপোৰৰ ভিতৰত কপাহ ভৰাই লৈ সেই কাপোৰটো মানে চিলাই দিব লাগে প্ৰথমতে কাপোৰটো বডি চেপত কাটি লৈ এনেকুৱা এইটো চেপতে ঠিক যিটো পুতলা আছে ঠিক এইটো চেপতে কাপোৰটো কাটি লৈ তাৰপিছত আৰু তাৰ ভিতৰত কটন ভৰাই লৈ কাপোৰটো বন্ধ কৰি সেই কাপোৰটো চিলাই দিব লাগে চিলাটো মানে এনেকুৱা ধৰণে চিলাব লাগে যেনেকুৱা আমি আমাৰ তুলি বা লেপবোৰ চিলাওঁ যে যাতে কপাহবোৰ লৰচৰ নহয় গতিকে এই দুই ফালৰ পৰা তাৰমানে তেনেকৈ কাপোৰ লগাই থোৱা আছে আৰু এই হাতটো ভিতৰৰ পৰা ভৰাই দিব পাৰি আৰু এই পুতলাটো সঞ্চালন কৰিব পাৰি এইটো হৈছে ব্লক পাপেট গতিকে মই এই 4টা পুতলাৰ বিষয়ে ক'লোঁ আৰু অসমত সাধাৰণতে ষ্ট্ৰিং পাপেটৰে প্ৰচলন দেখা পোৱা যায় এতিয়া ৰড পাপেটৰ প্ৰচলন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আগতে পুতলা নাচৰ এটা উইংছ আছিলে সেই উইংছত ৰড পাপেট ব্লক পাপেট তেওঁলোকে কৰিছিলে আৰু এতিয়া মই ৰড পাপেট আৰু ব্লক পাপেট শ্বেডো পাপেট আৰু লগতে ফোম পাপেট আৰু বেলেগ ধৰণৰ কিছুমান চেষ্টা কৰি আছোঁ যাতে বেলেগ ধৰণে কৰিব পাৰোঁ সেই চেষ্টাটো মই কৰি আছোঁ গতিকে শেষত মই আটাইকে মানে ধন্যবাদ দিছোঁ আৰু আজিৰ মোৰ কথা এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ
ধন্যবাদ। আজি আমি বিনীতা শৰ্মাৰ জৰিয়তে পুতলা নাচৰ অসমত পুতলা নাচৰ বিষয়ে আৰু পুতলা নাচৰ সৈতে জড়িত বিভিন্ন প্ৰক্ৰিয়াসমূহৰ বিষয়ে জানিব পাৰিলোঁ। বৰ্তমান গতিকে এতিয়া মই दास डांगरिया अनुरोध जनाम जरा तेखते विषय थुलमुल किसी कहे दास सर, अगर आप आज डिस्कशन के बारे में 2 शब्द बोलेंगे या उसके साथ जो टीपीटी है त्रिपुरा पपेट थिएटर, उसके बारे में भी अगर थोड़ा हम लोग के साथ शेयर करेंगे तो विल बी वेरी ग्रेटफुल। सर, आप सबको भाना यूनिवर्सिटी कॉलेज को मैं हार्दिक धन्यवाद देता हूँ मुझे बुलाने के लिए। आपको भी जो इस प्रोग्राम में शामिल है सबको मैं बधाई दे रहा हूँ। मुझे देखिए त्रिपुरा का जो पपेट्री है उसका जो इतना बड़ा एक हिस्ट्री नहीं है, ट्रेडिशन नहीं है। आफ्टर पार्टीशन जो इंडिया का जो पार्टीशन हुआ है उसके बाद नाउ जिसको बांग्लादेश वहां से सब तब वहां से ब्राह्मणबाड़िया डिस्ट्रिक्ट, कुमिल्ला डिस्ट्रिक्ट वहां से सब त्रिपुरा में आया है, कुछ शायद आसाम में भी गया है। तो ऐसे ही लोग पहले से पार्टीशन से पहले त्रिपुरा इंडिया का ही एक पार्ट था। तो वहां में आना जाना का पार्टीशन हुआ है। कुछ पपेटियर्स का ट्रूप 10-15 ट्रूप इधर शिफ्ट होके आ गया और वहां से पपेट्री स्टार्ट हुआ है। और अभी तो और हमारा गवर्नमेंट जो त्रिपुरा का जो गवर्नमेंट है, एजुकेशन डिपार्टमेंट 657 में एक पपेट्री यूनिट स्टार्ट किया था कि मास अवेयरनेस के लिए पीपल को कुछ अवेयर करने के लिए एक पपेट्री यूनिट स्टार्ट किया था। गांव-गांव में जाके, इंटीरियर में जाके एडल्ट एजुकेशन के बारे में, एंटी अल्कोहलिज्म के बारे में, ये सब के बारे में सब सिखाने के लिए जा रहा करके ये पपेट्री शो स्टार्ट किया था। तो तब क्या था, ट्रेडिशनल जो ग्रुप है वहां से चुन के 3 पपेटियर को नौकरी देके यूनिट स्टार्ट किया था। और उसका इंचार्ज थे मेरे पिताजी लेट हरिबोध दास जी। तो उन्होंने उस पपेट्री विंग लेके हर गांव में जो पपेट्री जो थ्रो पपेट्री जो अवेयरनेस मैसेज स्टार्ट किया था। क्या कोई प्रॉब्लम चल रहा है? तो हेलो, नहीं सर, आवाज आ रही है आपका। तो वो कर यहाँ से तो यहाँ से पपेट्री स्टार्ट किया था। पहले तो हमारा त्रिपुरा में बांसी और गाना बजा के, ढोल बजा के पपेट्री डांस होता था और पीछे से कोई स्टोरी बोलता था। जैसे रामायण का कोई स्टोरी है, इस राजा हरिश्चंद्र का जो पौराणिक थीम है जो बोला, उसी लेके स्टोरी बोल के गाना गाता था और शो होता था। लेकिन जो एजुकेशन डिपार्टमेंट ये मास अवेयरनेस स्टार्ट करने के लिए जो पपेट्री स्टार्ट किया, वहां से पपेट का जो डायलॉग वहां से 56-57 में त्रिपुरा में जो पपेट जैसे थिएटर में, नाटक में, ड्रामा डायलॉग बोलते थे, जो पुतला भी डायलॉग बोलना स्टार्ट किया है। तो वहां से बेसिकली हमारा यह स्ट्रिंग पपेट का जो ट्रेडिशन है। और इन 1974 मेरा पिताजी खुद का एक टीम स्टार्ट किया है जिसका नाम थे त्रिपुरा एमेचर पपेट। बाद में 1974 में स्टार्ट किया था और बाद में 1987 में ये शिफ्ट नाम चेंज होकर त्रिपुरा पपेट थिएटर हो गया। तो मेरा पिताजी पहली बार त्रिपुरा में वो रॉड पपेट का स्टार्ट किया है। उन्होंने कलकत्ता में जो पद्मश्री सुरेश दत्त जी, उनसे थोड़ा देख के इंस्पायर्ड होके उनका खुद का ये में जो रॉड कॉन्टेम्पोरेरी पपेट स्टार्ट किया, ट्रेडिशनल छोड़ के जैसे थोड़ा आधुनिक पुतला जो वो स्टार्ट किया है 1974 में लॉक पुश। उसके बाद में थोड़ा और भी एक टिमोरगर कहानी जो क्या बोलते हैं पृथ्वीराज सोमजुरा, जॉन हेनरी, गुप्तोधन, ऐसे करके ट्रेडिशनल पपेट्री। और साथ में उनका भी ये था कि मॉडर्न पपेट्री को जैसे उन्होंने उनका एक मोटो था कि टू इन्फॉर्म, एडुकेट एंड एंटरटेन पीपल थ्रू पपेट्री। तो उस मोटो लेके त्रिपुरा पपेट्री काम कर रहा है। और उनका और एक ये है कि ये जो
पापेट्री है, जैसे राजस्थान का पापेट्री आप देखने से मालूम हो जाता है कि स्ट्रिंग पापेट आपको जहां भी जाइए, हर विश्व में जहां भी जाइए वर्ल्ड में आप पापेट्री देख के आपको मालूम है राजस्थान का काठपुतली है। लेकिन त्रिपुरा का एक घराना होना चाहिए जो जिस पापेट को देख के आप मालूम होगा कि ये त्रिपुरा का है। तो उनका एक ये था, तो उन्होंने उसके लिए कुछ सोचता था कि त्रिपुरा जैसे वो सोचते त्रिपुरा बैम्बो हैंडीक्राफ्ट का बहुत सुनाम है, आप जैसे सारा वर्ल्ड में त्रिपुरा का। उन्होंने चाहता है कि ये जो त्रिपुरा का जो बैम्बो हैंडीक्राफ्ट वो पापेट्री में इंट्रोड्यूस करने के लिए त्रिपुरा जो कल्चर है, जो डांस फॉर्म है, जो वो उनका पापेट्री में आते हैं। क्योंकि जैसे त्रिपुरा का जो होजागिरी डांस है आपको मालूम है बहुत ही फेमस है, जो मट्टी का जो कलसी है, कलसी के ऊपर खड़ा होके वो डांस करते हैं, ऊपर में बोतल के ऊपर लैंप होते हैं केरासिन का तेल का, मिट्टी का तेल का जो ये होते हैं, उसको वो स्ट्रिंग पापेट में ये किया। जैसे मैं दिखा रहा हूँ आपको, ये जो पापेट है आप देखिए, ये जो इसके ऊपर लैंप है, उसके ऊपर ये लैंप, ये जो बोतल है, बोतल के ऊपर लैंप है, उसके ऊपर मिट्टी का ये करके डांस करते हैं। और वो उसका हाथ में पीतल का थाल है, एकदम जो मिट्टी का जो कलसी है उसके ऊपर खड़ा होकर डांस करते हैं। तो उनको त्रिपुरा का जो कल्चर है, त्रिपुरा का ट्रेडिशन है, त्रिपुरा का जो आर्ट फॉर्म है, डांस फॉर्म है, वो पापेट्री में ये कोशिश किया उसको जानने के लिए। त्रिपुरा का जो बैम्बू का जो हैंडीक्राफ्ट है, वो बैम्बू का हैंडीक्राफ्ट पापेट्री में लाने का ये कोशिश किया। जैसे रॉड पापेट करते थे हम, बैम्बू रूट का जो हेड होते हैं वो उससे रूट से वो हेड बना रहा है। क्योंकि जैसे हमारा सेट होता है कॉन्टेम्पोरेरी पापेट्री में, जो हम सेट डिजाइन आर्ट डिजाइन करते हैं, वो त्रिपुरा का जो हैंडीक्राफ्ट जो भी है उसको लेके हम उस सेट डिजाइन करते हैं कि जैसे लोग को मालूम होता है कि ये त्रिपुरा का है। तो उन्होंने ये जो सोच है वो हमको देखेंगे और हम उसी के लेके काम कर रहे हैं। जैसे हम आप बोलेंगे ये जो ट्रेडिशनल पापेट है और कॉन्टेम्पोरेरी में क्या फर्क है, तो हमारा जो ट्रेडिशन है मालूम नहीं, आसाम में भी और नॉर्थ में ये पैर का मूवमेंट नहीं होते बेसिकली, और सिर्फ साउथ इंडिया में जाएंगे तो आपको पैर का मूवमेंट आएगा, देखा जाएगा। जैसे होजागिरी में आप देखे पैर का मूवमेंट भी है। हमने और भी एक पापेट, जैसे हमारा ये जो हम बोला था ना त्रिपुरा, ये जो हेड है देखिए बैम्बू का रूट का है, स्ट्रिंग पापेट है, ये बैम्बू का रूट का है। ये देखने से आपको मालूम हो जाएगा कि त्रिपुरा का पापेट है। ये पूरा बैम्बू का बना हुआ है, इसके अंदर सिर्फ ये जो है बैम्बू का है, पैर जो है बैम्बू का है, और एक ये जो है केन का है, हमने ये दिया, ये जो है तो ये जो ये करते हैं त्रिपुरा का है। तो हम सोच ये कर रहे जैसे जो हमारा जो शो होते हैं, परफॉर्मेंस होते हैं, जो ड्रामा होते हैं, हम हर शो में, जैसे हम नॉर्थ ईस्ट का हूँ, हमारा जैसे पापेट में जो त्रिपुरा का फ्लेवर लाने का कोशिश कर रहा हूँ। जैसे हम इसमें हमारा जो म्यूजिक होते हैं, उनका कॉस्ट्यूम होते हैं, वो भी हम नॉर्थ ईस्ट का जो फ्लेवर है वो आने का। मेरा जो चंडलिका है उसमें आप अगर आप देखेंगे इसमें बिहू का भी है और मणिपुर का डांस फॉर्म भी है, कॉस्ट्यूम भी हमने रखा है। और त्रिपुरा का जैसे लोग, मैं नॉर्थ ईस्ट का हूँ तो मेरा शो देख के, हमारा शो देख के लोग को मालूम है कि नॉर्थ ईस्ट का फ्लेवर है। तो हम हमारा कल्चर को हम थ्रू पापेट्री हम उसको प्रेजेंट करना कोशिश कर रहे हैं। साथ में कॉन्टेम्पोरेरी कुछ फ्लेवर भी रखना चाहते हैं। जैसे हमारा टैगोर का विसर्जन है, ये त्रिपुरा का ऊपर आधारित है, आप जानते हैं रविन्द्रनाथ टैगोर का। उसके ऊपर हमने किया क्या कि हम अगर त्रिपुरा का है, हम नॉर्थ ईस्ट का है, तो हम हमारा स्टोरी में भी उस लाने का कोशिश कर रहा हूँ। विनीता जी बहुत अच्छी तरह से आप लोगों को जो इंडिया का जो ट्रेडिशन है, 4 टाइप्स का रॉड पापेट, ग्लास पापेट है, शेडो पापेट, जो सब स्ट्रिंग पापेट दिखाया, वो मैं दोबारा नहीं दिखाना चाहता हूँ। मैं सिर्फ हमारा त्रिपुरा का दिखाना चाहता हूँ। मीनते जी इतना अच्छे तरह से आप लोगों को समझाया तो मैं दोबारा उसको रिपीट करना नहीं चाहता हूँ। जैसे हमारा जो रॉड पापेट में, जब हम लोग जो रॉड पापेट करते हैं,
ये हमारा एक ये रोड पपेट का जो रघुनाथ टैगोर का विसर्जन है उसका पपेट है, आप देख रहे जय सिंह का जो कैरेक्टर है, मेन कैरेक्टर का। इसका मुंह होते हैं, ये होते हैं हाथ, शायद देख रहा है, ये है ये रॉड पपेट का किया है हमने। तो बेसिकली हमने रॉड पपेट करता हूँ, साथ साथ में अभी अभी हम शेडो पपेट में भी काम कर रहा हूँ। बांद्रा को भी स्टार्ट किया, जैसे बांद्रा को जापानीज ट्रेडिशन है, अभी इंडिया में बहुत पॉपुलर हुआ है। पद्मश्री दादी पदमजी सर उसको इंडिया में पॉपुलर किया है और बहुत सारे कंटेम्पररी पपेटियर को बांद्रा को स्टाइल ऑफ पपेट्री यूज कर रहे हैं हर जगह पे। हमने करने का कोशिश कर रहा हूँ उससे थोड़ा थोड़ा, हमने भी हमारा प्रोडक्शन में इसको थोड़ा इंट्रोड्यूस किया हूँ। पपेट्री बहुत अच्छे तरह से अभी पपेट्री में एजुकेशन का काम चल रहा है। CCRT तो करते ही है, लेकिन उनका जो तरीका है शायद इतना कम टाइम में जो उन लोगों ने सिखा रहा है पपेट्री एजुकेशन के लिए टीचर को, वो शायद बहुत कम है, उसको और बढ़ाना चाहिए। NSD पपेट्री का कोर्स कर रहा है, उनका बेसिक जो कोर्स है NSD में थोड़ा टाइम देके, बहुत टाइम देके वो कर रहा है। तो एजुकेशन में अगर पपेट्री आएंगे और भी शायद और पॉपुलर होते जा रहे हैं। जैसे आप लोग यूनिवर्सिटी कॉलेज के तरफ से आपने इतना अच्छा पपेट्री के ऊपर एक लाइव प्रोग्राम कर रहे हैं, तो मैं विनती करूंगा कि आप लोग आपका कॉलेज में आपका जो पपेट्री एजुकेशन है, कॉलेज में पपेट्री को सिखाने के लिए एक थोड़ा कोशिश करिए। हम नॉर्थ ईस्ट में विनीता जी है, हम है, और भी है, सारा इंडिया में है, बहुत सारे पपेटियर है, ये इस जॉब में काम करना चाहते हैं। छोटा छोटा चीज में आप सिंपल जो सब्जेक्ट है पपेट्री में आ सकते हैं, सिंपल वे में आप लोग पपेट बना सकते हैं। जैसे बांद्रा को जो है हमने सिंपल एक तरीका से हमने एक बांद्रा की पपेट आपको दिखा रहा हूँ। एक स्ट्रिप एक मेडिसिन का बोतल है और अंदर भी एक बोतल है, ये कुछ नहीं है। और जो हाथ हमने दिया है वो फॉर्क है, और पैर जो दिया है हमने सिर्फ रस्सी से और माउस में कंप्यूटर का वहां से हमने इसको बनाया है। अब सिंपल एक बांद्रा को पपेट है, देखिए इसकी तरह से आप दिखा सकते हैं, एक्शन दिखा सकते हैं। तो इस सिंपल वे में आप बना सकता है। मैं ये करूंगा आप एजुकेशन में पपेट्री लाइए तो आप पपेट्री और भी पॉपुलर हो सकता है। जैसे एक सिंपल चीज मैं आपको दिखा रहा हूँ, विनीत जी ग्लास पपेट दिखाया है। सिंपल वे में आप ग्लास पपेट बना सकते हैं। जो बॉल है, ये जो बॉल के साथ ये जैसे कपड़ा के साथ एक पीस बोर्ड लगा के हाथ लगा के ग्लास पपेट ये कर सकते, बना सकता है। तो आप लोग यूनिवर्सिटी कॉलेज में पपेट्री का ये कर सकते हैं, क्योंकि हर बच्चे हर स्टूडेंट इसको बना सकता है। घर में जाके क्लास में जाके बना के जो ये कर सकते हैं, कोई ये नहीं है। एक सिंपल तरीका है आप जो कम्युनिकेट करने के लिए। देखिए ये देखिए एक सिंपल जो क्लॉथ क्लिप है, अगर इसके साथ आप ये करेंगे तो बात करेंगे, ये पपेट हो गया। हेलो विनीता जी, कैसे है? अच्छे है? तो ये सिंपल तरीका है, आप बात कर सकते, बना के आप पपेट को कम्युनिकेट कर सकते हैं। तो मैं चाहता हूँ जैसे टेबल टॉप पपेट है, छोटा सा क्लासरूम के लिए टेबल टॉप पपेट है, फिंगर पपेट है, सिंपल है फिंगर पपेट। इसको आप कम्युनिकेट करने के लिए क्लासरूम के लिए आप बहुत अच्छे तरह से है। सिंपल है, पाइप है, इसमें से आप कपड़ा लगा के आप बना सकते हैं। एक सिंपल पपेट है जो फोम है, उसमें बॉल लगा के, सिंपल बॉल है, पिंग पोंग बॉल है, दो फोम में लगा के आप ये कर सकते हैं, मूवमेंट करके पपेट कर सकते हैं।
तो मैं कोशिश आशा विनती करूंगा आपको, ये जो आप कॉलेज के तरफ से इतना अच्छा एक फेसबुक लाइव कर रहे हैं पापेट्री के ऊपर, मुझे बहुत अच्छा लगा। विनता जी को मुझे बुलाया, मैं विनती करता हूँ आप लोग कॉलेज में आपका क्लासरूम में पापेट्री एजुकेशन स्टार्ट करिए, जैसे एनएचडी किया है आप लोग भी स्टार्ट करिए। और कोई आपका क्वेश्चन का है तो आप पूछ सकते हैं। थैंक यू सर। দাস ডাঙৰে অতি সুন্দৰভাৱে আৰু অতি মনোগ্ৰাহীভাৱে কিদৰে আমি পুতলা নাচৰ ব্যৱহাৰ বিভিন্ন ক্ষেত্ৰত কৰিব পাৰোঁ, সৰলভাৱে কৰিব পাৰোঁ, আৰু তাৰোপৰি তেখেতে এই বিষয়ে আলোকপাত কৰিলে যে উত্তৰ পূব ভাৰতত বিভিন্ন ধৰণৰ পুতলা নাচৰ পৰম্পৰাসমূহ কেনেদৰে প্ৰবাহিত হৈ আছে, আৰু এই বিষয়ে অতি সৰলভাৱে আমাক জানিবলৈ দিয়াৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি প্ৰশ্নোত্তৰ শিতানলৈ যাব পাৰোঁ। প্ৰশ্নোত্তৰ শিতানলৈ যোৱাৰ আগতে মই বাহনা মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক অনুৰোধ জনাইছোঁ, যদি তেওঁলোকৰ কোনো প্ৰশ্ন আছে निर्दिष्ट वक्ता। हिंदी में बोलने से अच्छा है। ओके सर। सर हम लोग क्वेश्चन आंसर स्टार्ट करते हैं। यदि कारोबार कोनो प्रश्न আছে আগবঢ়াব পাৰে। सर एक क्वेश्चन है, I'll translate it. আমি কেনেকৈ এই পুতলা নাচৰ প্ৰথা চলাই আমাৰ ৰাজ্যৰ আৰ্থিক অৱস্থাত অৰিহণা আগবঢ়াব পাৰোঁ। So this is a question from Jubin Dole, and he is asking, by this medium of puppet dance, how can we contribute towards the economic upliftment of our state? And there is a second question by Momi Bora, and she is asking, what is the relation between puppet dance and mask? मुखौटा और जो puppet dance है, उन दोनों का रिलेशन क्या है? तो प्रथमते मैं विनीता शर्मा अनुरोध जनाइছো তেখেতে যাতে প্ৰশ্নসমূহৰ প্ৰতি আলোকপাত কৰে, and उसके बाद हम लोग दास सर की तरफ जाएंगे। হয়, প্ৰথম প্ৰশ্নটো হৈছে যে অৰ্থনীতিৰ ক্ষেত্ৰত আমাৰ অৰ্থনীতিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব পাৰে বা আমি এই ক্ষেত্ৰত কি কৰিব পাৰো। এই ক্ষেত্ৰত মই এটাই কথা কম, সেইটো হৈছে পুতলা নাচক এতিয়া বৰ্তমান সময়তো আমি কেৱল মনোৰঞ্জনৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি আহিছো। গতিকে পুতলা নাচক কেৱল সেইটো এটা দিশৰ পৰাই নাচাই, যদি আমি বিভিন্ন দিশৰ পৰা চাবলৈ অলপ ব্ৰডলি যদি কথাটো অলপ চিন্তা কৰিবলৈ চেষ্টা কৰো, বিভিন্ন দিশৰ পৰা যদি চাবলৈ চেষ্টা কৰো, তেনেহলে পুতলা নাচে অৰ্থনীতিৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব। যেনেকুৱা ধৰক দাস ছাৰেও ক'লে যে মানে এডুকেশ্যনৰ ক্ষেত্ৰত, গতিকে এডুকেশ্যনৰ ফালৰ পৰা পাপেট্ৰি অন এডুকেশ্যন শিক্ষাৰ ক্ষেত্ৰত আমি কেনেকৈ পুতলা নাচৰ জৰিয়তে কেনেকৈ সহায় কৰিব পাৰে, সেই ক্ষেত্ৰতো যদি আমি কিছু গুৰুত্ব দিওঁ, এই ক্ষেত্ৰত কিন্তু CCRT-য়ে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা CCRT-য়ে কিছু পদক্ষেপ লৈছে। তেওঁলোকে মানে স্কুলত কাম কৰা শিক্ষকসকলক তেওঁলোকে মাতি আনি পুতলা নাচৰ প্ৰশিক্ষণ দিছে, আৰু সেই পুতলা নাচ সেইসকল শিক্ষক শিক্ষয়িত্ৰীসকলে নিজৰ স্কুলত গৈ নিজৰ ল'ৰা ছোৱালীক শিকাইছে বা নিজৰ ল'ৰা ছোৱালীক পুতলা নাচৰ জৰিয়তে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে এই ক্ষেত্ৰত আমি এটা ষ্টেপ ল'ব পাৰো যে বা আমাৰ চৰকাৰক আমি জনাব পাৰো বা আমাৰ ফালৰ পৰাও আমি এটা ইনিচিয়েটিভ এটা ল'ব পাৰো যে মানে শিক্ষাৰ ক্ষেত্ৰত পুতলা নাচৰ এক ভূমিকা। গতিকে কেনেকৈ আমি শিক্ষাৰ ক্ষেত্ৰত পুতলা নাচক নিব পাৰো, প্ৰথম এইটো কথা। আৰু দ্বিতীয়তে হৈছে পুতলা নাচৰ জৰিয়তে আমি কমিউনিকেশ্যন কেনেকৈ কৰিব পাৰো। ধৰক আজিকালি বিভিন্ন ধৰণৰ মাধ্যম আছে, নাটকৰ জৰিয়তে, বাটৰ নাটৰ জৰিয়তে মানুহৰ লগত এটা কমিউনিকেশ্যন কৰিবলৈ চেষ্টা কৰা হয়। আমি বিভিন্ন সময়ত দেখা পাওঁ যে ধৰক ভিতৰুৱা গাঁৱৰ বিভিন্ন ধৰণৰ সমস্যা, এতিয়া ডাইনী হত্যাৰ ওপৰতে মই আগতেও কাম কৰিছো, গতিকে ডাইনী হত্যাৰ ওপৰতে মই কথা এটা কম যেনে ডাইনী হত্যাৰ ওপৰত কথা আমি সেই গাঁওখনত গৈ আমি তেওঁলোকক আমি লেকচাৰ দি তেওঁলোকক আমি কথাটো কৈ আমি বুজাব নোৱাৰো। কিন্তু পুতলা নাচ এনেকুৱা এটা মাধ্যম হ'ব পাৰে যিটো মাধ্যমৰ জৰিয়তে তেওঁলোকক আমি ডাইনী হত্যানো কিয় তাৰমানে ব্যাধি আমাৰ সমাজৰ কাৰণে, সেই কথাটো আমি তেওঁলোকক সুন্দৰভাৱে বুজাব পাৰো। তাৰোপৰি তাৰ কাৰণে আমাৰ মানে
পুলিচ প্ৰশাসনৰ ফালৰ পৰা আমাৰ চৰকাৰৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ ব্যৱস্থাসমূহ লোৱা হৈছে সেই বিষয়েও আমি মানে সুন্দৰভাৱে আৰু তেওঁলোকক কোনো ধৰণৰ মানে মনত হাৰ্ট নকৰাকে, কাৰণ আমি যেতিয়া নিজে কথা কওঁ যেতিয়া তেওঁলোকে আমাৰ কথা শুনে তেতিয়া তেওঁলোকে জানে যে এই মানুহ এজনে কিবা এটা কৈ আছে, গতিকে এই মানুহজনৰ কথানো কোনে তেনেকুৱা ধৰণৰ এটা মেণ্টেলিটি তেওঁলোকৰ থাকে। কিন্তু যেতিয়া যেতিয়া হাস্যৰসৰ জৰিয়তে, কৰুণ ৰসৰ জৰিয়তে বিভিন্ন ধৰণৰ কাহিনীসমূহ সুন্দৰকে যেতিয়া উপস্থাপন কৰে, নাচৰ জৰিয়তে, গানৰ জৰিয়তে, পুতলা নাচৰ মাধ্যমেৰে যেতিয়া সুন্দৰকৈ উপস্থাপন কৰে, তেতিয়া সেই গাঁৱৰ সহজ সৰল লোকসকলে অতি মানে অতি ধুনীয়াকৈ তেওঁলোকে কথাখিনি বুজি পাব। গতিকে প্ৰথমটো মই এডুকেশ্যনৰ কথা কলো, ছেকেণ্ডটো কমিউনিকেশ্যন। আৰু কমিউনিকেশ্যন মানে এই ক্ষেত্ৰত এৱেৰনেছৰ ক্ষেত্ৰতো আমি বিভিন্ন ধৰণৰ ভূমিকা ল'ব পাৰো পুতলা নাচৰ জৰিয়তে। যেনেকুৱা ধৰক কিছুমান চেনচিটিভ ইছ্যু, HIV AIDS হ'ল, সেইবোৰৰ ওপৰত, বা ছোৱালী মানুহে পেডছনো কিয় ইউজ কৰিব লাগে, এনেকুৱা ধৰণৰ কিছুমান চেনচিটিভ ইছ্যু যিটো আমি তেওঁলোকক বুজাব নোৱাৰো, মানুহখিনিৰ মাজত আমি কথাখিনি নিব নোৱাৰো। কথা কৈ থাকিলেও তেওঁলোকে শুনিছে যদিও তেওঁলোকে নুশুনা ভাও জুৰি থাকে, তেওঁলোক লাজতে থাকে। গতিকে সেই তেনেকুৱা ধৰণৰ কিছুমান ইছ্যু আমি পুতলা নাচৰ জৰিয়তে আমি উপস্থাপন কৰিব পাৰো, আমি খুব সুন্দৰকৈ তেওঁলোকক দেখাব পাৰো আৰু বুজাব পাৰো। আৰু তাৰ পিছৰ কথাটো মই কৈছো যে টুৰিষ্টৰ ক্ষেত্ৰতো পুতলা নাচে এক বিশেষ ধৰণৰ ভূমিকা গ্ৰহণ কৰে। ৰাজস্থানত এতিয়াও তাৰমানে বহুত কেইটা মিউজিয়াম আছে য'ত নেকি পুতলা নাচৰ প্ৰদৰ্শনীও হয়, লগতে পুতলা তেওঁলোকে ধুনীয়া সুন্দৰকে তৈয়াৰ কৰে আৰু সেইবোৰ তেওঁলোকে মানে বিক্ৰী কৰে। গতিকে তেনেকুৱা ধৰণৰ যদি কিবা এটা ব্যৱস্থা আমি নৰ্থ ইষ্টৰ ক্ষেত্ৰত ল'ব পাৰো, আমি যদি ইয়াতেও আমি কিবা এটা তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব পাৰো, যেতিয়া মানে টুৰিষ্টক আকৰ্ষণ কৰিব পাৰে, তেনেহলে কিন্তু মানে আমাৰ নৰ্থ ইষ্টৰ অৰ্থনৈতিক ক্ষেত্ৰত বিশেষভাৱে সহায় হ'ব বুলি মই ভাবো। धन्यवाद বাইদেউ। सर, दो क्वेश्चन है। पहला है कि how can you contribute towards the economic upliftment of our state by this medium of puppetry? और दूसरा है कि what is the relation between puppet dance and mask? देखिए, अगर हम एडुकेटेड होंगे तब का हमारा इकोनॉमिकल कंडीशन ऐसे अपलिफ्ट हो जाएगा। जैसे हम पापेट्री के थ्रू, पापेट्री जो एक आर्ट कला है, ये हर कला के संमिश्रण के साथ मिक्स्ड है, सब कला इसमें है। जैसे नाटक है, नृत्य है, पेंटिंग है, क्राफ्ट है, कुछ इसमें मिश्रण है। और एक पापेटर होने के नाते इस सब कला आपको जानना पड़ता है। तो एक कला आपको ऐसी इकोनॉमिकली आपको अपग्रेड करता है, और पापेट्री के थ्रू आप एडुकेटेड कर रहे हैं लोगों को। और एडुकेशन एक चीज है, जब सरस्वती आपके पास आएंगे, लक्ष्मी ऑटोमेटिक आपके पास आ जाएगा। हाँ, तो पापेट्री वही है, आपको ऐसे अपलिफ्ट कर देंगे इसके। और पापेट्री ऐसे तो आपको शिक्षित भी कर रहे हैं, और एक कला सीख के आप बहुत जगह शो करेंगे, परफॉर्म करेंगे, देश बाहर। हम लोग पापेट्री करके कहा नहीं गया, अगर हम एक पापेट्री ना करते, हम हमारा रम ही रहते। आज कितना लोग पापेट्री करने से हम लोग को सबको इंडिया में इतना 1000 पापेटियर हो, हर विश्व में घूर रहा है, पूरा वर्ल्ड टूर कर रहा है। तो ऐसे आप पूरा वर्ल्ड आपको पहचान रहा है, इकोनॉमिकली ऐसे अपलिफ्ट हो रहा है। हाँ, और दूसरा है मास्क एक अलग कला है, पापेट्री एक अलग कला है। पापेट्री एक अलग चीज है, मास्क। लेकिन अभी क्या है ना, जैसे कुछ पापेट्री में मॉडर्नाइजेशन होके, कंटेम्पररी होके, कुछ मास्क यूज करके भी पापेट्री कर रहे थे। थिएटर में पापेट्री हो रहे हैं, मास्क यूज हो रहे हैं, पापेट्री में भी मास्क यूज हो रहे हैं, पापेट के साथ मास्क यूज करके मैनिपुलेट करके हो रहा है। वो अभी मॉडर्न ये में सब कुछ ये है, चल रहा है। थैंक यू सर। আৰু কাৰোবাৰ যদি কোনো প্ৰশ্ন আছে দৰ্শকবৃন্দ, বা যদি শিক্ষক শিক্ষয়িত্ৰীসকলে যদি কোনো প্ৰশ্ন সুধিব বিচাৰে। जी, मैं एक क्वेश्चन करना चाहता हूँ। एक्चुअली मुझे क्या नजर आ रहा था कि धीरे धीरे पापेट्री का जो पॉपुलैरिटी है वो थोड़ा डिक्लाइन हुआ था, स्पेशली अमंग यंग्स, मतलब थोड़ा डिसइंटरेस्टेड जैसा हो गया था। तो
क्या कुछ ऐसा मतलब पॉलिसीज गवर्नमेंट को लेना चाहिए या मतलब बाकी इंस्टीट्यूशंस को, सिविल सोसाइटीज को लेना चाहिए ताकि पपेट्री फिर से पॉपुलर बने, फिर से ये जो हम लोग का लॉस्ट आर्ट या आर्ट इन डेंजर वो मतलब सर्वाइव हो जाए? देखिए अब क्या है ना, जब पहले स्टार्ट हुआ 4000 साल पहले पपेट्री का स्टार्ट हुआ है, तो बाकी कोई कुछ नहीं था, ना फिल्म था, ना थिएटर था, ना इतना कुछ नहीं था। तो पपेट्री ऐसे पहले तो, अभी फिल्म आने के बाद, टेलीविजन आने के बाद थोड़ा वो जो व्यूअरशिप तो थोड़ा कमती हो गया ना, तो भाग हो गया, डिवाइड हो गया ना। और साथ साथ में हम लोग जो पपेटियर है, जो हमारा ट्रेडिशनल पपेटियर है, लोग जब फिल्म आया है, टेलीविजन आया है, तो उसके ऊपर ध्यान थोड़ा कमती हो गया और प्रॉपर्ली वो लोग एजुकेटेड नहीं हो रहा है। जैसे फिल्म का लोग एजुकेटेड ज्यादा हो रहा है। और आप एक चीज देखिए, फिल्म के लिए गवर्नमेंट के इंस्टीट्यूट है, सेंट्रल गवर्नमेंट के लिए जो भी सरकारी इंस्टीट्यूट है, थिएटर के लिए इंस्टीट्यूट है, लेकिन 4000 साल पुराना एक कला, जो विश्व में सबसे पुराना कला है, इसके लिए अभी तक कोई इंस्टीट्यूट नहीं है। जो भी सिखा रहे, जैसे विनय तेज सिखा रहा है, जैसे मैं मेरा स्टूडेंट को सिखा रहा, हर एक इंस्टीट्यूट हर एक जो ग्रुप है वो एक इंस्टीट्यूट होते जा रहे हैं। तो ग्रुप के पास इतना पैसा नहीं है, इतना नहीं है वो और भी स्टूडेंट तैयार करे और भी पॉपुलर करे। और इसके लिए देखिए, जो थिएटर है, थिएटर को भी, थिएटर का ऑडियंस को भी ये कर रहा है, काट रहा है। थिएटर का हालत भी ठीक नहीं है, फिल्म पॉपुलर हो रहे, इतना लोग आपको जैसे 2020 क्रिकेट में जाने के बाद टेस्ट मैच का हालत खराब हो गया ना, कैसे हो गया है। सर ऐसा कुछ क्या हम कर सकते हैं? तो एक इंस्टीट्यूट, उसको अपग्रेड करने के लिए गवर्नमेंट की तरफ से कोई इंस्टीट्यूट खोलना चाहिए। ডক্টৰ পংকজ বৰা, আপোনাৰ এই প্ৰশ্নৰ তাৰমানে মই কিছু কথা ক'ব বিচাৰিম। যিটো মানে পপুলাৰিটি নোহোৱা হৈ যোৱাৰ কথা যিটো কোৱা হৈছে, সেইটো কথাটো এনেকুৱা ধৰণৰ কথা যে মানে আমি যদি বৰ্তমান সময়ত আমি চিনেমাৰ ক্ষেত্ৰখনতো যদি চাওঁ, তেনেহ'লে আমি কি দেখো যে চিনেমাৰ ক্ষেত্ৰতো আগত যেনেকুৱা ধৰণৰ পপুলাৰিটি আছে, সেই পপুলাৰিটি কিন্তু এতিয়া লাহে লাহে নোহোৱা হৈ যাব ধৰিছে। কাৰণ আগতে চিনেমা হলত চিনেমা চাবৰ কাৰণে বা চিনেমাৰ টিকট কিনাৰ কাৰণে যিটো মানুহৰ মানে একেবাৰে দীঘলীয়া লাইন আছিলে, সেইবোৰ লাহে লাহে নোহোৱা হৈ যাব ধৰিছে। আৰু এতিয়া তাৰমানে কি হয়, এই যে কপিল শৰ্মা শ্ব'ত মানে চিনেমাৰ যিবোৰ আৰ্টিষ্ট আছে, সেই আৰ্টিষ্টসকলে তাতেই মানে প্ৰমোচনৰ কাৰণে আহিব লগা হৈছে। মানে সেই চিনেমাৰ বস্তুটো মানে টিভি চেনেলতহে দেখুৱাব লগা হৈছে। গতিকে সেই পপুলাৰিটিটো কেৱল তাৰমানে পুতলা নাচৰ ক্ষেত্ৰত বুলিয়েই মই নাভাবো, চব ক্ষেত্ৰতে তাৰমানে সময়ৰ হিচাপত তেনেকৈ লাহে লাহে কমি অহাটো পৰিলক্ষিত হৈছে। আৰু এতিয়া ধৰক এই মোবাইলৰ যুগ কাৰণে মোবাইলতে আমি গোটেইখিনি বস্তু যেতিয়া আমি মোবাইলতে পাওঁ, গতিকে ইমান দূৰলৈনো গৈ কোনে সেই চিনেমাটো উপভোগ কৰিব, তেনেকুৱা ধৰণৰো কিছু কথা। আৰু তাৰমানে কিছু এনেকুৱাও কথা যে মানে তাৰ মাজতো কিন্তু কিছুমান চিনেমা খুব সুন্দৰকেই চলে। কিয় চলে মানে সেই যিটো কাহিনী, সেই কাহিনীয়ে আমাৰ নৱপ্ৰজন্মক আকৰ্ষণ কৰিব পাৰিছে। গতিকে পুতলা নাচৰ ক্ষেত্ৰতো সেই একেই কথা, আমি এনেকুৱা ধৰণৰ কিছুমান কাহিনী ল'ব লাগিব। আগৰ যিটো পৌৰাণিক কাহিনী আছিলে সেইটোতো আমাক লাগিবই, আমি জানিবলৈ তাৰ পৰা বহুত কথা আছে, সেইটোতো আমাক লাগিবই। সেই পৌৰাণিক কাহিনীসমূহো আমি নতুন ৰূপত কেনেকৈনো উপস্থাপন কৰিব পাৰো, পুতলা এটা ধুনীয়াকৈ সজাই কেনেকৈনো উপস্থাপন কৰিব পাৰো, সেই কাহিনীসমূহ আমি কেনেকৈ উপস্থাপন কৰিব পাৰো। যদি এই ক্ষেত্ৰত আমি কিছু ব্যৱস্থা লওঁ, তেনেহ'লে নিশ্চয় পুতলা নাচেও চিনেমাৰ লগতে কিন্তু ফেৰ মাৰিব পাৰিব বুলি মই ভাবো। আৰু মানে কি হয়, বহু ক্ষেত্ৰত পুতলা নাচৰ লগত জড়িত থকা শিল্পীসকলৰ এটা চিমিলাৰিটি কি দেখিবলৈ পোৱা যায়, শিক্ষাৰ অভাৱ। তেওঁলোকৰ শিক্ষাৰ অভাৱ হোৱাৰ কাৰণে তেওঁলোক মানে খুব পিছ পৰি আছে। যদি শিক্ষিত যুৱক যুৱতী এই কলাটিৰ মানে আহে, এই কলাটি শিকিবলৈ আহে, তেনেহ'লে কিন্তু পুতলা নাচেও সমানে অন্য কলাৰ নিচিনাকে পুতলা নাচেও সমানে ফেৰ মাৰিব পাৰিব বুলি মই ভাবো। ধন্যবাদ।
আৰু যদি কোনো ধৰণৰ প্ৰশ্ন নাই তেতিয়াহ'লে মই দুটি প্ৰশ্ন কৰি আজি সামৰণি বিটাটো কৰিছো। প্ৰথম फर्स्ट क्वेश्चन दास सर के लिए। सर रिसेंटली आपने एक्चुअली एक ऑनलाइन मीडियम के थ्रू कोविड-19 जो सोशल डिस्टेंसिंग है उसके अवेयरनेस के लिए काम किया है, तो उसके बारे में अगर थोड़ा बताएंगे तो। और বিনিতা শৰ্মা বাইদেউৰ কাৰণে এটা প্ৰশ্ন আছে। হয় আপুনি প্ৰথম আপোনাৰ আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে উল্লেখ কৰিছিলে যে বহুত ক্ষেত্ৰত যিসকলে নতুনকৈ এই প্ৰক্ৰিয়াটোৰ সৈতে পুতলা নাচৰ শিকন হওক বা পুতলা নাচ পুতলা নিৰ্মাণ প্ৰক্ৰিয়াটো হয়, তেওঁলোকে পুতলাসমূহৰ সৈতে এক ধৰণৰ আত্মীয়তা বোধ কৰে, আপুনি সেই বিষয়ে কৈছিলে। হয় আৰু মানে যদি আমি মানে আমাৰ প্ৰজন্ম বা আমাতকৈ যিসকল নতুন প্ৰজন্মৰ যিসকল তেওঁলোকক যদি নতুনকৈ পুতলা নাচৰ বিষয়ে আকৰ্ষিত কৰিব বিচাৰো, তেতিয়াহ'লে এই ধৰণৰ এনেকুৱা ধৰণৰ তেওঁলোকক আত্মীয়বোধৰ জৰিয়তে কোনো ধৰণৰ আমি প্ৰচেষ্টা ল'ব পাৰো নেকি? হয় এই আত্মীয়তা তাৰমানে আমি দিয়া বস্তু নহয়, এইটো যেতিয়া পুতলাসমূহ তৈয়াৰ কৰি থাকে তেতিয়া সেইটো নিজে নিজে অহা বস্তু, সেইটো নিজে নিজে হয়। এটা মানে আকৰ্ষণ, আমি যেনেকৈ আমাক ক'ব নালাগে যে শিশুটোক এনেকৈ তুলি তালি ডাঙৰ দীঘল কৰিব, এইখিনি শিক্ষাহে দিব লাগিব, এইটো আমাক যেনেকৈ শিকাবলৈ প্ৰয়োজন নাথাকে। কিন্তু এইটো কথাও ঠিক কি কিছুমান ক্ষেত্ৰত আমাক গাইড দিব লগা হৈ যায়। আৰু পুতলা নাচৰ ক্ষেত্ৰতো সেই একেখিনি কথাই মই অনুভৱ কৰিছো যে মানে সেই ছাত্ৰ ছাত্ৰীসকলে নিজেই তাৰমানে একাত্মক বোধ সেই অনুভৱটো কৰে। মই যিটো কথা প্ৰথমতেই কৈছিলো, এই ৱৰ্কশ্বপ শেষ হোৱাৰ পিছত সেই ল'ৰা ছোৱালীখিনি কান্দিবৰ মানে আৰম্ভ কৰি দিয়ে। সিহঁতে এৰি থৈ যাব নোৱাৰে সেই পুতলা, মানে বাৰে বাৰে ঘূৰি আহে, বাৰে বাৰে সেই পুতলাসমূহ চাই। গতিকে আজিকালি মই যিমান ৱৰ্কশ্বপ মানে পাতো, সেই ৱৰ্কশ্বপবোৰত মই কি কৰো, পুতলাসমূহ তেওঁলোককে দি দিওঁ। নহলে তাৰমানে ইমান এটা তাৰমানে দুখ লগা এটা পৰিৱেশৰ সৃষ্টি হৈ যায়। গতিকে এই কথাটো দাস sir, কিন্তু এই শিকিব অহা ল'ৰা ছোৱালী এইখিনিয়ে অনুভৱ কৰিব। दास सर। वो देखिए, हमारा तो बेसिक ये है कि हम मास अवेयरनेस के लिए पहले से हमारा जो ग्रुप स्टार्ट हुआ था तब से हमारा बेसिक टू इन्फॉर्म, एजुकेट एंड एंटरटेन पीपल थ्रू पपेट्री। और हमारा बेसिक, हम ऐसा कोई विषय नहीं है, हम गांव में हर जगह पे, गली में जाके, शहर में हर एक चीज के ऊपर हमने पपेट्री किया। सिर्फ हमारा पपेट के अवेयरनेस शो किया हमने, स्वच्छ भारत के लिए, एड्स के लिए, HIV ये सब के लिए क्या कुछ नहीं किया है। सर जब कोविड-19 का स्टार्ट हुआ है, हमने सोचा कि हमने इसके ऊपर हम जो स्क्रिप्ट शो करेंगे, तो उसके लिए प्रिपरेशन भी ले लिया था हमने स्क्रिप्ट। लेकिन जब हमारा DM ने परमिशन नहीं दिया कि अभी 144 और लॉकडाउन हो गया, तो उसी बीच 21 मार्च था वर्ल्ड पपेट डे, हमारा हॉल भी बुक था, हम ऐसे हर साल वर्ल्ड पपेट डे में परफॉर्म करता था। तो हमने सोचा कि वहां पर उस दिन हर 4-5 जगह पे हमने रास्ते पे जाके, कोने पे जाके, गांव में जाके अवेयरनेस जो ये करेंगे कोविड-19 के ऊपर। तो परमिशन नहीं दिया तो हमने क्या, ठीक है क्या करेंगे, लेकिन लोग के पास तो हमको जाना ही है। तो हमने साथ विद इन वन डे हमने 19 तारीख को हमने 1 मिनट का 1.5 मिनट का वीडियो बनाया, शूट किया, और 21 तारीख सुबह हमने 21 मार्च वर्ल्ड पपेट डे में हमने ये किया। तो लोगों ने बहुत देखा कि बहुत वायरल हुआ, हर जगह हर ये में उसको दिखाया। तो हमने बोला उसके ऊपर लॉकडाउन जब दिया हमारा प्रधानमंत्री जी, माननीय प्रधानमंत्री, हमने बोला लॉकडाउन को मानने के लिए भी और एक बनाना चाहिए, जो है हमारा ड्यूटी है, बेसिक ड्यूटी है, उसको लोगों के पास पहुंचाना है। कि हमने देखा बहुत सारे लोग लॉकडाउन नहीं मान रहे हैं, तो हमने बोला उसको थोड़ा लोगों के पास पहुंचना चाहिए, लॉकडाउन क्या है, क्यों चाहिए, क्यों दिया है गवर्नमेंट, उसको ये हमारा हित के लिए है, तो उसके लिए हमने और एक बनाया। उसके बाद जो कोरोना वॉरियर्स है, फ्रंटलाइन वॉरियर्स है, उन लोग इतना कर रहे हैं हमारे लिए, तो उनको लिए एक शेडो पपेट में हमने किया। हमने कोशिश किया, जो लोग कर रहे हैं उसके लिए हम कंटिन्यूअस करने की कोशिश कर रहे हैं ऐसे ही। थैंक यू सर। थैंक यू। আজি আমাৰ হাতত বেছি সময় নাই, গতিকে অনুষ্ঠানৰ আমি ইমানতে সামৰণি মাৰিব লৈছো। কিন্তু তাৰ আগতে বাসনা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ডক্টৰ নমিতা শইকীয়া বাইদেউক অনুৰোধ জনাইছো যাতে বাইদেৱে আজি অনুষ্ঠান সম্পৰ্কে দুআষাৰ কয় আৰু লগতে শলাগৰ শৰাই আগবঢ়ায়। বাইদেউ।
सुनाई नहीं दे रहा। মোৰ মাতটো শুনিছানে? হয় বাইদেউ আহিছে। সঁচাকৈয়ে আজিৰ এই সন্ধিয়াটোত আমি যি অনুষ্ঠান আয়োজন কৰিছিলোঁ তাৰ বাবে ইমান সময়ে দুয়োগৰাকী বক্তাৰ যিখিনি কথা শুনিলোঁ আৰু সেই কথাখিনি শুনি আচলতে বাকৰুদ্ধ হৈ আছোঁ। গতিকে দুয়োগৰাকী প্ৰথিতযশা শিল্পীলৈ আমাৰ সাদৰ সম্ভাষণ আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। প্ৰভিতাংশু দাস মশাই, आपको भी नमस्ते। আৰু নমস্তে। আৰু শ্ৰীযুতা বিনীতা শৰ্মা, অভিনেত্ৰী আৰু গৱেষিকা, যিটো বিষয় আজি আপোনাকে এই অনুষ্ঠানত আগবঢ়াই আমি সঁচাকৈয়ে অত্যন্ত সুখী। আৰু যিহেতু মই অসমীয়া বিভাগ আৰু সেইকাৰণে এই যিটো লোক পৰিৱেশ্য কলা, এই লোক পৰিৱেশ্য কলাৰ এই পুতলা নাচৰ যিটো প্ৰাচীনত্ব, সেই প্ৰাচীনত্বক আপোনালোকে আজিও এগৰাকী সাৰ্থক শিল্পী হিচাপে জীয়াই ৰাখিছে, যাৰ বাবে মই সঁচাকৈ আপোনালোকক পুনৰ নমস্কাৰ জনাইছো। এতিয়া সৰুতে কিন্তু ময়ো পুতলা নাচ দেখিছিলো, চাইছিলো, জনা নজনা অৱস্থাত। এতিয়া ভাবিছিলো কিন্তু পুতলাবোৰে লৰচৰ কৰে, কাহিনী এটাৰ কথা কয়, দুখ কৰে, হাউলে, খোজ কাঢ়ে। আৰু তাৰ পাছত যেতিয়া আমি পঢ়িছিলো তেতিয়া দেখিছো যে এই পুতলা নাচ এটা সঁচাকৈয়ে অসমৰ এটা প্ৰাচীন কলা, আৰু এই কলাটোৱে অসমীয়া সংস্কৃতিক এটা নতুন ধৰণৰ ৰূপ দি থৈছে। আৰু তাক জীয়াই ৰাখিবৰ কাৰণে কিন্তু আপোনালোকৰ নিচিনা ব্যক্তিসকলে যি অহোপুৰুষাৰ্থ কৰি আছে সেয়া সঁচাকৈয়ে অসমীয়া সংস্কৃতিৰ কাৰণে এটা সৌভাগ্যৰ বিষয়। আৰু সেইকাৰণে এতিয়া আজি আমি দেখিছো যে বিনীতা শৰ্মা দেৱে বা প্ৰভিতাংশু দাস মশাই আজি যেনেধৰণে প্ৰদৰ্শনৰ যোগেদি পুতলা নাট সংস্কৃতি কেনেধৰণে এই পুতলা নাট প্ৰস্তুত কৰে বা এই পুতলা কেনেধৰণে এখন এখন নাটকৰ মাজেদি প্ৰদৰ্শিত হয় তাৰ সুন্দৰ ব্যৱস্থাপনা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আগত দাঙি ধৰিছে। আৰু মই সুখী আমাৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় ইয়াৰ বাবে আগ্ৰহী হৈ উঠিব। আৰু আশা কৰিম ভৱিষ্যতে যেতিয়া আমাৰ পৰিৱেশ ভাল হ'ব, সুস্থ হ'ব, তেতিয়া আমি আকৌ এইটো অনুষ্ঠানৰ আয়োজন কৰিম আৰু দুয়োগৰাকীকে আমাৰ মহাবিদ্যালয়লৈ স্বচক্ষে নিমন্ত্ৰণ জনাই আমি এই অনুষ্ঠানটো খুব আগ্ৰহেৰে খুব সফলভাৱে আমাৰ মহাবিদ্যালয়ত অনুষ্ঠিত কৰিম বুলি আজিয়ে মই এটা ভাবিছো, আৰু তাক আমি নিশ্চয় সফল কৰিব পাৰিম। আৰু আপোনালোক ইয়াত মাত্ৰ আহিবলৈ আগ্ৰহী বা আহিব বুলি আমি আশা কৰিলো। বিশেষকৈ এই যে অসমৰ পুতলা নাট সংস্কৃতি, তাৰ লগত ত্ৰিপুৰাৰ যিটো পাপেট থিয়েটাৰৰ সংস্কৃতি, এই দুয়োটাৰ মাজত এটা তুলনামূলক অধ্যয়নৰ নিশ্চয় প্ৰয়োজন। আৰু সেইখিনি নিশ্চয় আপোনালোকৰ সহায়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলক, অসমৰ বিভিন্ন উঠি অহা প্ৰজন্মক আমি নিশ্চয় তাৰ বিষয়ে অৱগত কৰাব পাৰিম আৰু আগ্ৰহী কৰিব পাৰিম। গতিকে অকল ভ্ৰাম্যমান থিয়েটাৰ বা বোলছবি এইবিলাকৰ যিটো কলা, তাৰ লগত কিন্তু পুতলা নাচৰ যিটো গুৰুত্ব, সেই গুৰুত্ব আজি আপোনালোকৰ বক্তব্যৰ পৰা মই সঁচাকৈয়ে হৃদয়েৰে অনুভৱ কৰিছো। আৰু দুয়োগৰাকী শিল্পীলৈ যথেষ্ট আজি আমাক যি সময় দিলে বা আমাক যিখিনি তাৰ বিষয়ে বক্তব্য বা তাৰ বিষয়ে যিখিনি জ্ঞান দিলে, তাৰ বাবে তেখেতসকলৰ ওচৰত আমি উদ্যোক্তাসকল, বাহনা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আমি সদায়ে কৃতজ্ঞ হৈ থাকিম। গতিকে আপোনালোকক আমি আকৌ কৈছো যে পৰিস্থিতি সুন্দৰ যেতিয়া হ'ব, সফল যেতিয়া নিশ্চয় এদিন হ'বই, এটা ভাল সময় আহিবই, তেতিয়া কিন্তু আপোনালোক আমাৰ মহাবিদ্যালয়লৈ আহিবই লাগিব। আৰু এই সংস্কৃতিটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি বিলাই যাবলৈ চেষ্টা কৰিম। গতিকে মই দুয়োগৰাকী ব্যক্তিকে পুনৰ বহুত ধন্যবাদ জনাই মোৰ আপোনালোকৰ প্ৰতি যি কৃতজ্ঞতা, সেই কৃতজ্ঞতা ইমানতে সামৰণি মাৰিছো। আৰু মই আমাৰ খণ্ড পৰিচালক বিক্ৰম বৰাক এই অনুষ্ঠানটো সমাপনৰ ফালে লৈ যাবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। ধন্যবাদ বাইদেউ। আজিৰ আমাৰ অনুষ্ঠানৰ বৰ্তমান আমি সমাপ্তি দিশলৈ আগবাঢ়িছো। মই
আজিৰ নিৰ্দিষ্ট বক্তা বিনীতা শৰ্মা বাইদেউ, নিৰ্দিষ্ট আলোচক দাস ছাৰ, আৰু লগতে ডক্টৰ পংকজ বৰা ছাৰ আৰু ডক্টৰ নমিতা শইকীয়া বাইদেউক ধন্যবাদ জনাইছোঁ। আৰু আজি আমি ইয়াতে সামৰণি মাৰিছোঁ, কিন্তু আমি এই আমাৰ আলোচনা প্ৰক্ৰিয়া চলাই যাম, যেতিয়ালৈকে সম্ভৱপৰ হয় আমি ইয়াত চলাই যোৱাৰ পৰিকল্পনা কৰিছোঁ। আৰু প্ৰত্যেকবাৰতে আমি নতুন নতুন বিশেষজ্ঞৰ লগতে চিনাকি হ'ম, নতুন নতুন কথা শিকিবৰ চেষ্টা কৰিম আৰু নতুন নতুন আলোচনা, নতুন নতুন আলোচনা কৰাৰ প্ৰচেষ্টা কৰিম। গতিকে আজিলৈ আমি ইয়াতে সামৰণি মাৰিছোঁ, কিন্তু পুনৰবাৰ আমি লগ হ'ম। ধন্যবাদ। Thank you, Benita Sharma. Thank you, Das sir. অগজা সামৰিব পৰা যায়। আমি ক্লোজ কৰিম হয়।